নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য সন্ধানী নিৰ্মল নামৰ অনুষ্ঠানটি আজিৰ অনুষ্ঠানটিৰ অতিথি হ'ল তেখেত কটন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক বৰ্তমান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিউমেনিটিজ এণ্ড ছ'চিয়েল সায়েন্সৰ ডিন ডক্টৰ শান্তনু চক্ৰৱৰ্তী ছাৰ আপোনাক স্বাগতম জনাইছোঁ ছাৰ নমস্কাৰ হয় আজি আমি আপোনাৰ লগত আপোনাৰ যি বিষয় ৰাজনীতি বিজ্ঞান সুদীৰ্ঘ দিন ধৰি আপুনি অধ্যাপনা কৰি আহি আছে সেই বিষয়ে সেই সাবজেক্টৰ বিষয়ে আমি দুটা কথা জানিবলৈ আহিছোঁ ছাৰ মই প্ৰথমে সুধিব বিচাৰিছোঁ মানুহবোৰ ধৰক প্ৰথমতে গুহাত আছিলে গুহাৰ পৰা আহি ভয়তে হওক বা আন কাৰণতে হওক মানুহে ধৰ্মৰ মাজলৈ আহিলে নৈতিক দায়িত্ব বা নৈতিক যিবিলাক চৰিত্ৰ সেইবিলাক গঠন হ'ল ৰাজনীতিটো কেনেকৈ আৰম্ভ হ'ল আৰু ৰাজনীতি কেনেকৈ পৰিয়ালৰ পৰা ৰাষ্ট্ৰৰ ৰাজনীতি আৰম্ভ হ'ল সেই বিষয়ে অলপ আমাক ক'ব নেকি ছাৰ এই বিষয়ে ক'বলৈ গ'লে আমি কেইটামান তত্ত্ব আছে হয় এটা তত্ত্ব দৰ্শন সেইটো মাৰ্ক্সৰ হয় মাৰ্ক্সে সমাজৰ ক্ৰমবিকাশ কেনেকৈ হৈছিল আৰু সেই সমাজৰ ক্ৰমবিকাশৰ লগে লগে ৰাষ্ট্ৰ সৃষ্টি কেনেকৈ হৈছিল এই সম্পৰ্কে তেওঁ কিছু তথ্য সহকাৰে তেওঁৰ দৰ্শন আগবঢ়াইছিল আপুনি যোনটো ক'লে যে আদিকালছোৱাত মানুহসকল গুহাত বাস কৰিছিল গুহা মানৱ আছিল হয় হয় তাৰপিছত লাহে লাহে তেওঁলোকে গুহাৰ পৰা বাহিৰলৈ আহিলে আহি তেওঁলোকে আপুনি ক'লে যে ভয়তে হওক বা অন্য কাৰণতে হওক কিছু ধৰ্ম যাক আমি ধৰ্ম বুলি কওঁ তেনেকুৱা কিছু সৃষ্টি হ'ল হৈ সমাজ ব্যৱস্থা আৰম্ভ হ'ল ধৰ্ম সৃষ্টি হোৱাৰ আগতে সমাজ ব্যৱস্থা আৰম্ভ হৈছে তাৰপিছত ৰাষ্ট্ৰ ব্যৱস্থা আৰম্ভ হৈছিল মাৰ্ক্সে কৈছিল যে একেবাৰে আৰম্ভণিতে মানুহসকল গুহা মানৱসকল তেওঁলোকে একেলগে বসবাস কৰিছিল যাক কয় সামূহিক গোট হিচাপে কৰিছিল আৰু যেতিয়া সামূহিক গোট হিচাপে বসবাস কৰিছিল তেওঁলোকৰ জীৱন ধাৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছিল তেওঁলোকে কি ধৰণে তেওঁলোকৰ খাদ্য আহৰণ কৰে আৰু সেই সময়ত তেওঁলোক হাণ্টাৰ আছিল বেচিকেলি ফুড গাদাৰাৰ আছিল আৰু তেওঁলোকে হাণ্টিঙৰ কাৰণে ওলাই গৈছিল স্পেচিয়েলি যিখিনি মতা মানুহ আছে সেইখিনি হাণ্টিঙৰ কাৰণে ওলাই গৈছিল আৰু যি আপোনালোকে তেওঁলোকে চিকাৰ কৰি আনিছিল সেইখিনি গুহালৈকে লৈ আহি তেওঁলোকে সমভাৱে নিজৰ মাজত বিতৰণ কৰিছিল সমভাৱে মাৰ্ক্সে সেই ষ্টেজটো প্ৰিমিটিভ কমিউনিজম বুলি কৈছে মানে প্ৰাৰম্ভিক বা কি ক'ব অসমীয়াত ঠিক প্ৰিমিটিভ একদম আৰম্ভণিৰ এটা সাম্যবাদৰ ধাৰণা এটা তেওঁ তাতে কৈছে কিন্তু তেতিয়ালৈকে ৰাষ্ট্ৰ সৃষ্টি হোৱা নাই তাৰপিছত লাহে লাহে আপোনাৰ কি হ'ল যিখিনি মানুহ আছে তেওঁলোকে ছেটেল লাইফ কৰা আৰম্ভ কৰিলে ক'ৰবাত নিজে নিজে থকা আৰম্ভ কৰিলে সেই নমেডিক লাইফটো তেওঁলোকৰ নোহোৱা হ'ল তাৰ এটা ডাঙৰ কাৰণ হ'ল তেওঁলোকে প্ৰথম হ'ল পশুপালন কৰা আৰম্ভ কৰিলে দ্বিতীয়টো হ'ল তেওঁলোকে এগ্ৰিকালচাৰ কৰা আৰম্ভ কৰিলে তেওঁলোকে খেতি বাতি কৰিলে আৰম্ভ কৰিলে যেতিয়াই খেতি বাতিত তেওঁলোকে মনোযোগ দিলে বা তেওঁলোকে গম পালে যে খেতিৰ পৰা তেওঁলোকৰ জীৱন ধাৰণৰ যোনটো প্ৰয়োজন আছে সেইখিনি পোৱা যায় তাৰপিছৰ পৰা তেওঁলোকে পশুপালনটো আৰম্ভ কৰিলে তাৰ লগতে খেতি কৰা আৰম্ভ কৰিলে যেতিয়া খেতি কৰা আৰম্ভ কৰিলে তাৰপাছত মাৰ্ক্সৰ মতে আমি যোনটো কওঁ প্ৰপাৰ্টি বুলি সম্পত্তি বুলি কওঁ এই ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো আহিলে বস্তু গোটাব লাগে ব্যক্তিগত সম্পত্তি যাক আমি তেওঁ প্ৰাইভেট প্ৰপাৰ্টি বুলি কৈছে আৰু যেতিয়াই প্ৰাইভেট প্ৰপাৰ্টিৰ ধাৰণাটো আহিলে তেতিয়াই মানুহৰ মাজত এটা
ডিভিজনৰ আৰম্ভ হ'ল এটা কনফ্লিক্ট আৰম্ভ হ'ল হয় 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 যিসকলৰ তাত বেছি পশুধন আছিল যাৰ হাতত বেছি মাটি আছিল হয় হয় তেওঁলোকে লাহে লাহে গোটেই সমাজ ব্যৱস্থাটো নিজৰ নিয়ন্ত্ৰণলৈকে আনিলে মানে ডমিনেট কৰিবৰ কাৰণে আচ্ছা আৰু তেওঁলোকে শেষত নহয় প্ৰাৰম্ভিক কালতেই তেওঁলোকে দেখিলে যে যদি তেওঁলোকৰ হাতত যাক আমি পাৱাৰ বুলি কওঁ সেই পাৱাৰটো যদি তেওঁলোকে একুৱায়াৰ কৰিব পাৰে সেইটো যদি অধিগ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণটো হ'বই একে সময়তে তেওঁলোকৰ সম্পত্তিৰ এক্সটেনশ্যনো হ'ব যিটো সম্পত্তিৰ পৰিমাণ আছে সেইটো বঢ়াব পৰা যাব সেই সময়তে গোটেই পাৱাৰৰ কনচেপ্টটো আহিলে ক্ষমতাৰ কনচেপ্টটো আহিলে ডমিনেন্সৰ কনচেপ্টটো আহিলে আৰু সমাজত এটা শ্ৰেণী বিভাজন আৰম্ভ হ'ল আচ্ছা আৰু যেতিয়াই শ্ৰেণী বিভাজনটো আৰম্ভ হ'ল মাৰ্ক্সে দেখুৱাইছে বেলেগ বেলেগ স্তৰত শ্ৰেণী বিভাজনৰ প্ৰক্ৰিয়াটো বেলেগ বেলেগ শ্ৰেণী বিভাজনৰ চৰিত্ৰটো বেলেগ বেলেগ আৰু এই চৰিত্ৰটো শ্ৰেণী বিভাজনৰ যোনটো চৰিত্ৰ আছে এই চৰিত্ৰটো সম্পূৰ্ণৰূপে মাৰ্ক্সৰ মতে সেইটো ডিপেণ্ড কৰিছিল আপোনাৰ যোনটো মাৰ্ক্সে কৈছে মিনছ অফ প্ৰডাকশ্যন উৎপাদনৰ উৎসৰ ওপৰত ডিপেণ্ড কৰিছিল যেতিয়াই উৎপাদনৰ আহিলা যেতিয়াই সলনি হয় তাৰ লগে লগে সমাজ ব্যৱস্থাৰো আমূল পৰিৱৰ্তন হয় তেওঁ সেইধৰণে সমাজৰ যোনটো ক্ৰম বিকাশ আছে সেই ক্ৰম বিকাশটো তেওঁ বৈজ্ঞানিক দৃষ্টিভংগীৰে তেওঁ ব্যাখ্যা কৰিছিল আৰু তেওঁ কৈছিল যে আৰম্ভণিতে কৈছিল অলপ আগতে যে প্ৰিমিটিভ কমিউনিজম আছিল তাতে সকলোৰে সমান আছিল মানে ইকুৱেলিটি আছিল তাৰপিছত লাহে লাহে যেতিয়া এগ্ৰিকালচাৰ চিষ্টেমটো আৰম্ভ হ'ল প্ৰাইভেট প্ৰপাৰ্টি কনচেপ্টটো আহিলে তেতিয়া সমাজত দুটা শ্ৰেণী আৰম্ভ হ'ল এটাটো আপোনাৰ শোষক শ্ৰেণী হ'ল ডমিনেণ্ট ক্লাছ আৰু এটা ক্লাছ যাৰ ওপৰত ডমিনেশ্যনটো চলোৱা তাত মই এই বুলি ক'ম মাৰ্ক্সে এনেকৈ কৈছিল মিনছ অফ প্ৰডাকশ্যনটো যাৰ হাতত নাই দে ডিডন্ট হেভ এক্সেছ টু মিনছ অফ প্ৰডাকশ্যন লেণ্ড নাই পশুধন নাই গতিকে তেওঁলোকক ডমিনেট কৰা আৰম্ভ কৰিলে আৰু তেওঁলোকৰ নিজৰ যোনটো শ্ৰম আছে সেই শ্ৰমটো তেওঁলোকে বিক্ৰী কৰা আৰম্ভ কৰিলে সেই শ্ৰমৰ মূল্যটো অতি কম দিছিল তেওঁলোকক কিন্তু তেওঁলোকৰ শ্ৰমৰ বিক্ৰী হোৱা আৰম্ভ হ'ল আৰু এই ধৰণে সমাজৰ ক্ৰম বিকাশ হ'ল আৰু লগে লগে ৰাষ্ট্ৰ ব্যৱস্থাটোৰো আৱিৰ্ভাৱ হ'ল আৰু ৰাষ্ট্ৰ ব্যৱস্থাত বেচিকেলি দেখা গ'ল মাৰ্ক্সৰ মতে যে যিটো ডমিনেণ্ট ক্লাছ আছিল যিটো ক্লাছৰ হাতত মিনছ অফ প্ৰডাকশ্যন আছিল এক্সেছ টু মিনছ অফ প্ৰডাকশ্যন উৎপাদনৰ উৎস উৎপাদনৰ আহিলা যাৰ হাতত আছিল তেওঁলোকেই গোটেই ছিষ্টেমটো কণ্ট্ৰল কৰিছিল গোটেই পাৱাৰটো তেওঁলোকে কণ্ট্ৰল কৰিছিল মাৰ্ক্সে উদাহৰণ দিছে যেতিয়া ধৰক ফিউডেল ছিষ্টেমটো আছিল সামন্তবাদ ইউৰোপত খুব সাংঘাতিক ধৰণে আছিল যেতিয়া সামন্তবাদী যিটো ব্যৱস্থা আছিল সেই সামন্তবাদী ব্যৱস্থাত উৎপাদনৰ উৎসটো ধৰক মাটি আছিল লেণ্ড আছিল তাৰ লগতে সৰু কিছুমান হেণ্ড মিল আছিল সৰু তেতিয়াও আপোনাৰ শিল্প বিপ্লৱ হোৱা নাই শিল্প বিপ্লৱ নোহোৱাৰ কাৰণে মৌজাদাৰী ব্যৱস্থা সেই ধৰণে ইয়াতে ঠিক মৌজাদাৰীতকৈ অলপ ওপৰৰ সেই ধৰণৰ ব্যৱস্থা এটা আছিল সেই ব্যৱস্থাত যিখিনি আপোনাৰ কমন পিপল আছিল সাধাৰণ শ্ৰেণী আছিল তেওঁলোকে নিজৰ যি শ্ৰম আছিল সেই শ্ৰম বিক্ৰী কৰিছিল দে চ'ল্ড দেয়াৰ লেবাৰ হেৰিৰ ওচৰত এই ফিউডেল লৰ্ডছখিনিৰ হাতত আৰু ফিউডেল লৰ্ডছখিনিয়ে গোটেই ব্যৱস্থাটো কণ্ট্ৰল কৰিছিল তেওঁলোকে ৰাজনৈতিক ব্যৱস্থা তেওঁলোকে সামাজিক কালচাৰেল যোনটো সাংস্কৃতিক ব্যৱস্থা আছে সমগ্ৰ ব্যৱস্থাটো তেওঁলোকে কণ্ট্ৰল কৰিছিল তেওঁলোকৰ হাতত আছিল আৰু তেওঁলোকে সেই সময়ত এটা এনেকুৱা ধৰণৰ এটা সংস্কৃতিৰ সৃষ্টি কৰিছিল দে ডেভেলপড এ কাইণ্ড অফ কালচাৰ সেই যিটোক আমি ফিউডেল কালচাৰ বুলি কওঁ আৰু তাতে সেই গোটেই ডমিনেন্সটো আছিল ফিউডেল কালচাৰৰ বা ফিউডেল লৰ্ডছখিনি চৰকাৰ ব্যৱস্থাটো ৰাষ্ট্ৰ ব্যৱস্থাটো ইতিমধ্যে যথেষ্ট উন্নতি হৈছিল ৰাষ্ট্ৰ ব্যৱস্থাৰ
যথেষ্ট শক্তিশালী হৈছিল কিহৰ কাৰণে শক্তিশালী হৈছিল যাতে সামন্তসকলে নিজৰ যোনটো ক্ষমতা আছে সেই ক্ষমতাক যাতে ৰক্ষণাবেক্ষণ দিব পাৰে আৰু নিজৰ আপোনাৰ যি প্ৰপাৰ্টি আছে প্ৰপাৰ্টিটোক যাতে আৰু এক্সটেণ্ড কৰিব পাৰে আৰু যাতে বহলাব পাৰে সেই ৰাষ্ট্ৰ ব্যৱস্থাটো মাৰ্ক্সৰ মতে এই ধৰণেই আৰম্ভ হৈছে মানে এইটো ক্ষমতাৰ লগত বা ক্ষমতাৰ আহৰণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু যেতিয়াই আপোনাৰ মিনছ অফ প্ৰডাকশ্যনটো মানে উৎপাদনৰ উৎসটো যেতিয়াই চেঞ্জ হৈছে তাৰ লগে লগে সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হৈছে মাৰ্ক্সে কৈছে যে যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন হ'ল হোৱাৰ পিছতেই ঠিক সেই সময়ছোৱাতে তাৰ আগৰ পিছৰ সময়ছোৱাত যেটো সামন্তবাদ আছে সামন্তবাদ প্ৰথাটো সম্পূৰ্ণৰূপে নোহোৱা হৈ গ'ল ইউৰোপত ধ্বংস হৈ গ'ল আৰু যেটো নতুন ব্যৱস্থা আহিলে সেই নতুন ব্যৱস্থাত উৎপাদনৰ উৎসটো সম্পূৰ্ণভাৱে সলনি হ'ল এতিয়া উৎপাদনৰ উৎসত আপুনি ডাঙৰ ইণ্ডাষ্ট্ৰি পাব হেভি ইণ্ডাষ্ট্ৰি মেকানাইজড ইণ্ডাষ্ট্ৰি শিল্প উদ্যোগৰ যেটো সময় এই সময়ত যেটো ৰাষ্ট্ৰ ব্যৱস্থা সৃষ্টি হ'ল সেই ৰাষ্ট্ৰ ব্যৱস্থাৰ চৰিত্ৰটো একেই শোষণমূলক কিন্তু সেই ৰাষ্ট্ৰ ব্যৱস্থাত যিখিনি ফিউডাল লৰ্ডছ আছে তেওঁলোক মাৰ্জিনেলাইজ হ'ল তাৰ জেগাত নতুন কিছুমান ৰুলিং ক্লাছ আবিৰ্ভাৱ হ'ল আবিৰ্ভাৱৰ সেই ৰুলিং ক্লাছৰ ভিতৰত আপোনাৰ হেৰি আছিল কেপিটেলিষ্ট আছিল সেই ধৰণে মাৰ্ক্সে ব্যাখ্যা কৰিছে যে এইটো ওতঃপ্ৰোতভাৱে জড়িত গোটেই ৰাষ্ট্ৰ ব্যৱস্থাটো হেৰিৰ লগত ক্ষমতাৰ আৰু এটা হ'ল যিটো ৰুলিং ক্লাছ আছে সেই ৰুলিং ক্লাছটো প্ৰটেকশ্যন দিবৰ কাৰণে সেইটো ক্ষমতা যাতে আৰু বৃদ্ধি কৰিব পাৰে সেইটো কাৰণে গোটেই ৰাষ্ট্ৰ ব্যৱস্থাটো সদায় ব্যৱহাৰ কৰা হৈছে আৰু সেইটো কাৰণে ৰাষ্ট্ৰ ব্যৱস্থাটোৰ সৃষ্টি হৈছিল আৰু পিছলৈ বাকি ক্লাছিফিকেশ্যনখিনি কি হ'ল ছাৰ কেনেকুৱা ধৰণৰ ক্লাছিফিকেশ্যন মানে কেপিটেলিজম আহিল তাৰ পিছত কেপিটেলিজম মাৰ্ক্সৰ মতে বেলেগ মাৰ্ক্সে কৈছে যে যেতিয়া কেপিটেলিজম আহিব যেতিয়া ফুল ব্লোন কেপিটেলিজম হ'ব মাৰ্ক্সৰ সময়ত মাৰ্ক্স থকালৈকে মাৰ্ক্সে প্ৰেডিক্ট কৰিছিল যে এতিয়া আমাৰ ফুল ব্লোন কেপিটেলিজম হৈছে এই কেপিটেলিজমত আপোনাৰ প্ৰলিটেৰিয়েট আৰু কেপিটেলিষ্টৰ মাজৰ যোনটো ব্যৱধান এই ব্যৱধানটো যথেষ্ট বৃদ্ধি পাইছে আৰু গোটেই সমাজ ব্যৱস্থাটো কেৱল মাত্ৰ দুটা শ্ৰেণীহে আছে এই সমাজ ব্যৱস্থাত আৰু সেই দুটা শ্ৰেণী এটা সমুখ সমৰত আছে তেওঁলোক মানে তেওঁলোক এনেকুৱা দে আৰ so hostile to each other আৰু তেওঁলোকে এটা সাংঘাতিক কনফ্লিক্টিং এটা সিচুৱেশ্যনত আছে আৰু এই কনফ্লিক্টিং সিচুৱেশ্যনত কি হ'ব যিখিনি প্ৰলিটেৰিয়েট আছে তেওঁলোকে নিজকে একত্ৰিত কৰিব মাৰ্ক্সে কৈছে এটা কথা যদি কমিউনিষ্ট মেনিফেষ্টোখন চাই তেওঁ আৰম্ভণিতে কৈছে যে তেওঁ এটা ঠিক কি কম সেইটো যিখিনি প্ৰলিটেৰিয়েট আছে সেই প্ৰলিটেৰিয়েটখিনি তেওঁ উদ্বুদ্ধ কৰিবৰ কাৰণে বিপ্লৱৰ কাৰণে তেওঁ এনেকুৱা এটা শব্দ কৈছে এনেকুৱা এটা সেন্টেন্স কৈছে ফ্ৰেজ এটা যে প্ৰলিটেৰিয়েট অফ দ্য ৱৰ্ল্ড ইউনাইট you have got nothing to lose except the bond of slavery the chain of slavery আৰু সেই ধৰণে তেওঁ উদ্বুদ্ধ কৰি তেওঁ গোটেই বস্তুটো অলপ ফিউচাৰিষ্টিক আছিল তেওঁ কৈছিল যে শেষত কি হ'ব এটা ডাঙৰ ৰেভলিউশ্যন হ'ব এই যিখিনি প্ৰলিটেৰিয়েট একত্ৰিত হ'ল আৰু সেই ৰেভলিউশ্যনৰ পিছত যেটো ক্যাপিটালিস্ট সিস্টেম আছে ক্যাপিটালিস্ট শাসন ব্যৱস্থা আছে ক্যাপিটালিস্ট অৰ্থনৈতিক ব্যৱস্থা আছে এটো সম্পূৰ্ণৰূপে ধ্বংস হ'ব আৰু তেওঁ তাতো কেইটামান ষ্টেজৰ কথা কৈছে কেইটামান স্তৰৰ কথা কৈছে তেওঁ কৈছে যে ইমিডিয়েটলি কিন্তু বিপ্লৱ হোৱাৰ লগে লগে সেই ক্যাপিটালিস্ট সিস্টেমটো বা যেটো আমি পুঁজিবাদী ব্যৱস্থা কয়টো সম্পূৰ্ণৰূপে ধ্বংস নহয় কিছু দিন লাগিব এটা তেওঁ কৈছে এটা ট্ৰানজিটৰি পিৰিয়ড থাকিব এই ট্ৰানজিটৰি পিৰিয়ডটো যিখিনি আপোনাৰ proletariat আছে proletariat খিনিয়ে rule কৰা আৰম্ভ কৰিব they will take over everything they will take over the reign of government they will take over the economic system যেটো economic system আছে হেতু
socialize কৰা হ'ব, that is known as socializations of the economic system, the production system. এই গোটেইটো চৰকাৰে ল'ব, nationalizations হ'ব, হৈ তাৰপিছত তেওঁলোকে শাসন কৰিব প্ৰলেটেৰিয়েটসকলে, আৰু যেতিয়া প্ৰলেটেৰিয়েটসকলে শাসন কৰিব সেইটো খুব ট্ৰেঞ্জিটৰী ফেজ বুলি কৈছে, that would be a temporary phase. সেইটো চলি থাকিব, চলি থাকি তেওঁলোকে সেই মুহূৰ্তলৈকে শাসন কৰিব till the time when the last remnant of capitalism is destroyed. সেই ভগ্নাৱশেষ যোনটো আছে কেপিটেলিজমৰ, সেইটো ধ্বংস নোহোৱালৈকে তেওঁলোকে কাম কৰি থাকিব, তেওঁলোকে শাসন কৰি থাকিব। তাৰপিছত তেওঁ কৈছে যে কেপিটেলিজম সম্পূৰ্ণৰূপে ধ্বংস হ'ব, আৰু এবাৰ যেতিয়া কেপিটেলিজম সম্পূৰ্ণৰূপে ধ্বংস হ'ব, মাৰ্ক্সৰ মতে যে যোনটো কনচেপ্ট অফ প্ৰাইভেট প্ৰপাৰ্টি আছে, ব্যক্তিগত সম্পত্তিৰ যোনটো কনচেপ্ট আছে, সেইটো নোহোৱা হৈ যাব, কাৰণ গোটেই সম্পত্তি যিখিনি আছে বা মিনছ অফ প্ৰডাকশ্যনছ আছে, সেইখিনি গোটেই লৈ ল'লে ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো সম্পূৰ্ণৰূপে নোহোৱা হ'ব। তেতিয়া তেওঁ কৈছে যে যেতিয়াই ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো নোহোৱা হ'ব, তেতিয়াই সমাজখন শ্ৰেণীহীন হ'ব, শ্ৰেণীহীন মানে সম্পূৰ্ণৰূপে ক্লাছিফিকেশ্যনটো নাথাকে, মানে ক্লাছ ডিভিজনটো নাথাকে। আৰু এইটো মই আৰু এটা বহুত এড কৰিব বিচাৰিম ছাৰ, ধৰক 90% যিটো আমাৰ ধন বা আমাৰ সম্পদ 10% মানুহৰ হাতত আছে, এনো নহয় তাতকৈও কম মানুহৰ হাতত আছে। এতিয়া ধৰক মই নিজৰ কথা, নিজৰ দেশৰ কথা কৈছোঁ যে আমাৰ দেশ অলপতে খবৰ পালোঁ চতুৰ্থ স্থানত আছে GDP হেৰিয়াত, কিন্তু দুখীয়া আমিতো ধৰক মই যিখিনি প্ৰেক্টিকেলি ছ'চাইটিত দেখি থাকোঁ, দুখীয়াটো কম নাই, তাৰমানে 10% মানুহৰ হাতত ধন সম্পদ আছে। মানে আপুনি যদি অলপৰ আপুনি যোনটো ক'লে এষ্টিমেটটো অলপ কিছুদিন আগৰ নাই বস্তু ঠিক কিছুদিন আগৰ সেইটোত আমাৰ যোনটো পজিশ্যন আছে পাৰ কেপিটা ইনকামৰ বোধহয় আমাৰ 142, 43 তেনেকুৱা কিবা এটা পজিশ্যন আছে, মোৰ যদি ভুল হোৱা নাই। আমাতকৈ ভাল পজিশ্যন ভূটানৰ পাৰ কেপিটা ইনকামটো আমাতকৈ বেছি। আমাৰ বোধহয় পাৰ কেপিটা ইনকাম ইয়াৰলি দিছে 2 লাখ সামথিং, জাষ্ট এবাভ 2 লাখ। কিন্তু আমেৰিকাৰ যদি চাই আজিৰ ডেটত 75 লাখ আমেৰিকাৰ। আমাৰ কিছুমান এছিয়ান কাণ্ট্ৰি আছে যিবিলাকৰ ভালেখিনি বেছি, জাপান বোধহয় এৰাউণ্ড 45 লাখ পাৰ কেপিটা ইনকাম। যদিও আমি জাপানক সাৰপাছ কৰি আহিলোঁ, কিন্তু যদি ইন টাৰ্মছ অফ পাৰ কেপিটা ইনকাম চাই ভয়ংকৰভাৱে আমাৰ অৱস্থা বেয়া। সেইটোৱে মই মানে ধৰক মই ইমান ডিটেইলছত নাজানো, যেতিয়া দেখিলোঁ যে মানুহৰ ধৰক দুখ কষ্ট ইমান অভাৱত আছে, তেতিয়া ভাবিলোঁ যে হয় ধনী মানুহ আছে, বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ধনী মানুহ আমাৰ ইণ্ডিয়াত আছে, তাৰমানে হয়তো সেই সম্পদখিনি 90% সম্পদ 5%, 7%, 10% মানুহৰ হাতত, তেওঁলোকৰ হাতত চাফাৰিংখিনি আছে, সাধাৰণ মানুহৰ চাফাৰিংটো আছে। এই মাৰ্ক্সে যোনটো কথা কৈছিল, মাৰ্ক্সৰ প্ৰেডিকশ্যনত আছে যেতিয়া ৰেভলিউশ্যন হ'ব, ৰেভলিউশ্যন হোৱাৰ পিছত যেতিয়া ডিক্টেটৰশ্বিপ অফ প্ৰলিটেৰিয়েট হ'ব, সৰ্বহাৰা একনায়কত্ববাদ বুলি কৈছে, সেই সময়ত যেতিয়া সৰ্বহাৰাই গোটেই চৰকাৰ ব্যৱস্থাটো, ৰাষ্ট্ৰ ব্যৱস্থাটো নিজৰ নিয়ন্ত্ৰণত ৰাখিব, তাৰপিছত যেতিয়া শেষ ভগ্নাৱশেষটো কেপিটেলিজমৰ পুঁজিবাদৰ যেতিয়া ধ্বংস হ'ব, তাৰপিছত তেওঁ প্ৰেডিক্ট কৰিছিল যে এবছলিউট ইকুৱেলিটি আহিব, সম্পূৰ্ণ সমতা আহিব সমাজত। আৰু সেই সময়ত কাৰণ তেওঁ কৈছে প্ৰাইভেট প্ৰপাৰ্টি কনচেপ্টটো নাথাকিব, যেতিয়াই প্ৰাইভেট প্ৰপাৰ্টি কনচেপ্টটো নাথাকিব তেতিয়াই সমাজত এবছলিউট সমতা যোনটো আহিব। তেওঁ তেতিয়া আৰু এটা কথা কৈছে, আপুনি যিহেতু ৰাষ্ট্ৰ ব্যৱস্থাৰ কথা সুধিছে, তেওঁ কৈছিল সেই সময়ত বৰ হাইপথেটিকেল কথাটো, সত্য নহ'লগৈ, তেওঁ কৈছিল যে ৰাষ্ট্ৰ ব্যৱস্থাটো সম্পূৰ্ণভাৱে বিলোপ হৈ যাব। তেওঁ এটা শব্দ এটা কৈছিল, চেণ্টেন্স এটা, দ্য ষ্টেট উইল উইডাৰ এৱে, মানে ষ্টেট ৰাষ্ট্ৰখন নোহোৱা হৈ যাব। কিয়? কাৰণ তেওঁৰ মতে ৰাষ্ট্ৰই সদায় যিটো ধনী শ্ৰেণী আছে তেওঁলোকৰ যিটো আপোনাৰ ইণ্টাৰেষ্ট আছে সেইটোক সদায় প্ৰটেক্ট কৰে, সেইটোক সদায় পাৰ্চিউ কৰে। গতিকে যেতিয়াই আপোনাৰ ধনী দুখীয়াৰ শ্ৰেণী বিভাজনটো নোহোৱা হৈ যাব,
সম্পত্তিৰ যেতিয়া কথা নাহিব প্ৰাইভেট প্ৰপাৰ্টি তেতিয়া ৰাষ্ট্ৰ ব্যৱস্থাটোৰ প্ৰয়োজনটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব আৰু ৰাষ্ট্ৰ বিলোপ হ'ব কিন্তু সেইটো খুব বেছি হাইপথেটিকেল আছিল ইমান বেছি প্ৰফেটিক হয়তো তেওঁ সেইটো নহ'লগৈ বা সেইটো হোৱাটো সম্ভৱ নহয় কিন্তু তেওঁ সেই ধৰণে কৈছিল আৰু পিছলৈ ডেমক্ৰেচিটো মই অলপ ধৰক মাৰ্ক্সৰ কথা আমি পাতিলোঁ ছাৰ মই বাকী যিবিলাক থিংকাৰৰ আছিল তেওঁলোকৰ থিংকাৰবিলাকৰ কথা বা আপোনাৰ পলিটিকেল থটছ তেওঁলোকৰ বা আপোনাৰ আইডিয়লজিম পলিটিকেল আইডিয়লজিমৰ ওপৰত বাকী থিংকাৰবিলাকৰ অকণমান জানিব বিচাৰিম আৰু ডেমক্ৰেচিটো ধৰক তাৰপিছত কেনেকৈ ডেভেলপ হ'ল এইখিনি অকণমান জানিব বিচাৰিম ছাৰ ঠিক আছে এইখিনিতে প্ৰথম এটা বস্তু চাব আপুনি যিহেতু ৰাজনৈতিক আদৰ্শৰ কথা কৈছে আইডিয়লজিৰ কথা কৈছে বা ৰাজনৈতিক দৰ্শনৰ কথা কৈছে গোটেইখিনি ইউৰোপত আৰম্ভ হৈছে ইউৰোপত আপোনাৰ মেডিয়েভেল এজৰ পিছতহে মধ্যযুগৰ পিছত এটা ডাঙৰ বিশেষকৈ ৰাজনীতি অধ্যয়নৰ ক্ষেত্ৰত এটা ডাঙৰ বিপ্লৱৰ সূচনা হৈছিল সেই সময়ত ধৰক মই অলপ আগতে ক'লোঁ ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন হৈছিল ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন হোৱাৰ লগে লগে আপোনাৰ ফিউডালিজম ধ্বংস হৈ গ'ল কেপিটেলিজমৰ আৱিৰ্ভাৱ হৈছিল সেই সময়ত ৰাষ্ট্ৰ ব্যৱস্থাটো কি ধৰণে সৃষ্টি হৈছিল আৰু ৰাষ্ট্ৰৰ চৰিত্ৰটোনো কি আছিল বা ৰাষ্ট্ৰ ব্যৱস্থাটো কি ধৰণে সৃষ্টি হৈছিল সেই সম্পৰ্কে আপোনাৰ বিভিন্ন ধাৰণা পোৱা যায় এই ক্ষেত্ৰত আপুনি যদি হবছ লক ৰুছো এই তিনিজনৰ ধাৰণা যদি চাই এইখিনি খুব গুৰুত্বপূৰ্ণ ধাৰণা স্পেচিয়েলি ৰাষ্ট্ৰ ব্যৱস্থাটো সৃষ্টি হোৱাত সেই তিনিজনৰ যিটো ধাৰণা আছে সেইটো খুব গুৰুত্বপূৰ্ণ ধাৰণা মই হবছৰ কথা ক'ম তাৰপিছত লকৰ কথা ক'ম হবছে কি কৰে হবছে ক'লে যে আমাক ৰাষ্ট্ৰ ব্যৱস্থাটো কেনেকৈ আৰম্ভ হ'ল তেওঁ ক'লে যে অতীজতে যিসকল মানুহ আছিল তেওঁলোকে ষ্টেট অফ নেচাৰ বুলি অসমীয়াত ক'লে কি হ'ব ষ্টেট অফ নেচাৰ মানে ৰাষ্ট্ৰৰ চৰিত্ৰটো মানে ষ্টেট অফ নেচাৰ বুলি এটা পৰিৱেশ আছিল ষ্টেট অফ নেচাৰ আছিল তাতে গোটেই মানুহখিনি বসবাস কৰিছিল আচ্ছা আৰু ষ্টেট অফ নেচাৰত আপোনাৰ কি হৈছিল মানুহখিনি তেওঁলোকৰ মাজত এটা সাংঘাতিক ধৰণৰ কম্পিটিশ্যন আছিল সেইবোৰ ৰাষ্ট্ৰ নাছিল ষ্টেট অফ নেচাৰ বুলি কৈছে এটা ব্যৱস্থা আছিল সেই ষ্টেট অফ নেচাৰ সামাজিক ব্যৱস্থাই আৰু সামাজিকো ঠিক নহয় সমাজো তেতিয়ালৈকে ভালকৈ ডেভেলপ হোৱা নাই সেই সময়ত মানুহবিলাকৰ মাজত সাংঘাতিক ধৰণৰ ৰাইভেলৰি আছিল তেখেতে কৈছে যে individual or people were so egoistic they were fighting against each other they were killing each other just to satisfy their selfish interests তেওঁলোকৰ মাজত এটা সাংঘাতিক struggle for power হৈছিল তেওঁলোকৰ মাজত সাংঘাতিক এটা কম্পিটিশ্যন আছিল আৰু সেই সময়ত একো অথৰিটি নাছিল যিটো অথৰিটিয়ে যে সমাজত এটা অৰ্ডাৰ আনিব হবছে ক'লে যে তাৰ পিছতেই মানুহবিলাকে ৰিয়েলাইজ কৰিলে যে এইটো ব্যৱস্থাটোত বেছিদিন থকা নাযাব কাৰণ এই ব্যৱস্থাটোত ইজনে সিজনৰ প্ৰতি যিটো ব্যৱহাৰ বা যি ধৰণৰ ভায়লেন্স আছে এই চিষ্টেমটো কণ্টিনিউ কৰাটো উচিত নহয় দে হেভ ৰিয়েলাইজ দেট একৰ্ডিং টু হবছ তাৰপিছত তেওঁলোকে এটা চুক্তি কৰিলে নিজৰ মাজতে যেটো সামাজিক চুক্তি বুলি কৈছে সোশ্যাল কন্ট্ৰাক্ট বুলি কৈছে এটা খুব ফেমাস থিওৰি পলিটিক্যাল সায়েন্সতে হওক বা সোশ্যাল সায়েন্সত হওক খুব ফেমাস থিওৰি এই তত্ত্বটো তেওঁ দেখুৱাইছিল যে যিসকল ব্যক্তি আছিল সকলো ব্যক্তি একেলগ হৈ সামাজিক চুক্তি এটা কৰিলে আচ্ছা আৰু সেই সামাজিক চুক্তিৰ জৰিয়তে তেওঁলোকে এজন ব্যক্তি বা এটা ব্যক্তিৰ গোটক সমগ্ৰ ক্ষমতা অৰ্পণ কৰিলে
সমগ্ৰ ক্ষমতা অৰ্পণ কৰি ক'লে যে এতিয়াৰ পৰা তোমালোকে আমাৰ ওপৰত ৰুল কৰা, শাসন কৰা, আৰু আমাৰ যি নেচাৰেল ৰাইটছ আছে, আমাৰ যি প্ৰাকৃতিক অধিকাৰ আছে, প্ৰকৃতিৰ পৰা দিয়া যি অধিকাৰ আছে, সেই অধিকাৰখিনি আমি চাৰেণ্ডাৰ কৰিলোঁ, এক্সেপ্ট দুটা তিনিটা অধিকাৰ, ৰাইট টু লাইফ, অ'কে, লিবাৰ্টি, এইখিনি আমি ৰাখিলোঁ। বাকী আমি গোটেইখিনি চাৰেণ্ডাৰ কৰি দিলোঁ, আপোনালোকক দিলোঁ বা সেই এজন ব্যক্তিক দিলোঁ, আৰু সেই এজন ব্যক্তিয়ে আমাৰ ওপৰত শাসন কৰিব, আৰু যিটো ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰৰ গোটেই কনচেপ্টটো সেই সময়ত আহিলে, ষ্টেটৰ কনচেপ্ট, সেইটো হবজৰ। কিন্তু হবজে এনেকুৱা এটা ষ্টেটৰ কথা কৈছিল যিটো ষ্টেট এবছলিউট ষ্টেট আছিল, কাৰণ যিজন ব্যক্তিক সমগ্ৰ ক্ষমতা অৰ্পণ কৰা হ'ল, সেই ব্যক্তিজন হবজৰ মতে হেৰি হ'ব পাৰে, টোটেলিটেৰিয়ান হ'ব পাৰে। তেওঁ ধৰক সকলো ক্ষমতা যিহেতু তেওঁৰ হাতত থাকিব, তেওঁ ক্ষমতাৰ অপব্যৱহাৰো কৰিব পাৰে, আৰু তেওঁ সৰ্বময় বুলি কৈছে, ইজ অমনিপ্ৰেজেণ্ট, অমনিপটেণ্ট, তেওঁৰ গোটেইখিনি ক্ষমতা তেওঁৰ হাতত আছে, আৰু তেওঁৰ এগেইনষ্টত কোনো ব্যক্তি বিশেষে বা কোনো ব্যক্তিৰ গোটে কেতিয়াও ৰিভল্ভ কৰিব নোৱাৰিব, বিপ্লৱ কৰিব নোৱাৰিব, কাৰণ সামাজিক চুক্তিত সেইখিনি থাকিব যে আপোনাক এইটো ক্ষমতা দিয়া হ'ল, আপুনি ৰাষ্ট্ৰ ব্যৱস্থাটো এতিয়া নিয়ন্ত্ৰক, আপুনি নিয়ন্ত্ৰণ কৰিব, আৰু আপোনাক এই ধৰণে ক্ষমতা দিয়া হ'ল। গতিকে এই গোটেই হবজে যোনটো আইডিয়া ডেভেলপ কৰিছিল, সেই আইডিয়াটো এবছলিউট ষ্টেটৰ আইডিয়া। কিন্তু তাৰপিছত লাহে লাহে সলনি হ'ল। লক আহোঁতে লকে লিমিটেড ষ্টেটৰ কথা ক'লে, লকেও ছ'চিয়েল কণ্ট্ৰেক্টৰ কথা কৈছিল, লকেও কৈছিল যে মানুহসকল একেলগ হ'ব, একেলগ হৈ তেওঁলোকে এটা অথৰিটি, পাৰ্টিকুলাৰ অথৰিটি, এটা ব্যক্তি বিশেষক ক্ষমতাখিনি দিব, কিন্তু ক্ষমতাখিনি যেতিয়া দিব তেওঁক এবছলিউট পাৱাৰ কিন্তু নিদিয়ে। এখন সংবিধান থাকিব, সেই সংবিধান অনুযায়ীহে তেওঁ নিজৰ ক্ষমতা হেৰি কৰিব পাৰিব, প্ৰয়োগ কৰিব পাৰিব, আৰু যদি প্ৰয়োজন সাপেক্ষে যিসকল জনসাধাৰণ আছে তেওঁলোকে সেই শাসকৰ বিৰুদ্ধে ৰেভলিউচনো কৰিব পাৰিব, সেই শাসকক ক্ষমতাৰ পৰা উফৰাইও দিব পাৰিব। সেইকাৰণে লকক আমি কওঁ ফাদাৰ অফ কনষ্টিটিউচনেল গভৰ্ণমেণ্ট। মানে তেওঁ প্ৰথম আৰম্ভ কৰিছে গোটেই, বা লিমিটেড গভৰ্ণমেণ্ট বুলি কওঁ, লিমিটেড গভৰ্ণমেণ্ট যিটো এবছলিউট আছিল হবজৰ, তেওঁ হ'ল লিমিটেড গভৰ্ণমেণ্টৰ। এৰিষ্টটল আৰু আগৰ, এৰিষ্টটলটো গ্ৰীচৰ, এতিয়া একদম আৰ্লি সময়। এতিয়া আপুনি যদি এৰিষ্টটলৰ আগত চাই প্লেটো, প্লেটোৰ কথা কওঁ, প্লেটোৱে ৰাষ্ট্ৰ ব্যৱস্থাৰ কথা কি কৈছিল? প্লেটো খুব কি কওঁ আপোনাৰ ফিলচফাৰ আছিল, একে সময়তে ভিজনাৰী আছিল, খুব বেছি ভিজনাৰী তেওঁ, আৰু তেওঁ খুব বেছি আইডিয়েলিষ্ট আছিল। তেওঁ যেতিয়া এখন ৰাষ্ট্ৰ ব্যৱস্থাৰ কথা কৈছিল, সেই ৰাষ্ট্ৰ ব্যৱস্থাখনক তেওঁ আইডিয়েল ষ্টেট বুলি কৈছিল, আদৰ্শ ৰাষ্ট্ৰ। আৰু সেইটো কাৰণো আছে, যি সময়ত তেওঁ গ্ৰীচত আছিল, সেই সময়ত গ্ৰীচত ধৰক এথেন্স, স্পাৰ্টা, সেই দুখন আটাইতকৈ ডাঙৰ, আটাইতকৈ শক্তিশালী নগৰ ৰাষ্ট্ৰ আছিল। কিন্তু সেই সময়তে গ্ৰীচৰ নগৰ ৰাষ্ট্ৰসমূহত যথেষ্ট বেমেজালি আছিল, চৰকাৰ পৰিচালনাৰ যিবিলাক নীতি আছিল, সেই নীতিসমূহত যথেষ্ট আসোঁৱাহ আছিল, ভুল আছিল, কৰাপশ্যন আছিল, খুব বেছি কৰাপশ্যন আছিল। গতিকে তেখেতে গোটেই এই চিষ্টেমটোক সলনি কৰিব খুজিছিল, যে এটা এনেকুৱা ৰাষ্ট্ৰ ব্যৱস্থা সৃষ্টি কৰা যাওক, যিটো ৰাষ্ট্ৰ ব্যৱস্থা আদৰ্শ ৰাষ্ট্ৰ ব্যৱস্থা হিচাপে সৰ্বকালে স্বীকৃত হৈ থাকিব। আৰু সেই ৰাষ্ট্ৰ ব্যৱস্থা বৰ ডাঙৰ কথা, সেইটোৰ এতিয়াও ধৰক বাস্তৱিক আজিৰ দিনতো সেইটোৰ খুব বেছি প্ৰাসংগিকতা আছে। তেওঁ কৈছিল যে যিসকল ৰাষ্ট্ৰৰ শাসক থাকিব, সেই শাসকসকল ফিলচফাৰ হ'ব লাগিব, আদৰ্শ, মানে তেওঁলোকক আদৰ্শটো নক'ব, ফিলচফিক কি ক'ব, মানে দৰ্শন, তেওঁলোকক দাৰ্শনিক ৰজা বুলি কৈছিল। আৰু সেই দাৰ্শনিক ৰজাসকল যিসকল
থাকিব সেই দাৰ্শনিক ৰজাসকল দৰ্শনৰ ওপৰত সম্পূৰ্ণৰূপে তেওঁলোকৰ দখল থাকিব লাগিব, জ্ঞান থাকিব লাগিব। আৰু তেওঁলোকৰ যিটো আপোনাৰ শিক্ষা পদ্ধতি আছে সেই শিক্ষা পদ্ধতিটো একেবাৰে কম বয়সৰ পৰা আৰম্ভ হ'ব, একেবাৰে 60 বছৰ বয়স মানলৈকে তেওঁলোকে পঢ়িয়ে থাকিব লাগিব। তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো ইমান বেছি ৰিগৰাছ আছিল বা তেওঁ প্ৰেছক্ৰাইব কৰিছিল যে সেই শিক্ষা ব্যৱস্থা শেষ কৰাৰ পিছত they qualify for the job of ruler, philosopher king, আৰু তেওঁলোকে philosopher মানে দৰ্শন হ'ল আমাৰ সকলো বিষয়ৰ মূল আধাৰ। গতিকে এজন দাৰ্শনিক যদি ৰজা হয়, যদি দাৰ্শনিকজন ৰজা হয়, দাৰ্শনিকেতো চব কথাই জানিব, জীৱন তত্ত্বৰ পৰা সামাজিকৰ নিয়ম নীতিৰ পৰা গোটেই জানিব। তেওঁ সেইকাৰণে বিচাৰিছিল যে এজন দাৰ্শনিক ৰজা হ'লে আৰু ৰাষ্ট্ৰৰ কাৰণে তেওঁ কৈছিল যে যিটো ৰাষ্ট্ৰ ব্যৱস্থা আছে, ৰাষ্ট্ৰ ব্যৱস্থাত যিখিনি আখুৱা আছে, বেমেজালি আছে, সেইখিনি দূৰ কৰিবৰ কাৰণে দাৰ্শনিক ৰজা। আৰু মানুহবিলাকেও ধৰক এজন এনেকুৱা মানুহ ৰজা পালে তেওঁলোকেও গ্ৰহণযোগ্যতা বাঢ়িব আৰু মানুহখিনিও সুখে থাকিব পাৰিব। এইখিনিতে এটা কথা আপোনাক কওঁ, আপুনি শুনি ভাল পাব কিন্তু অলপ আচহুৱাও। তেওঁ যেতিয়া দাৰ্শনিক ৰজাৰ কথা কৈছিল, তেওঁ দাৰ্শনিক ৰজাৰ কেইটামান কোৱালিফিকেশ্যন কৈছিল বা কেইটামান ৰেষ্ট্ৰিকশ্যন দিছিল দাৰ্শনিক ৰজাৰ ওপৰত। এটা ডাঙৰ ৰেষ্ট্ৰিকশ্যন হ'ল যে দাৰ্শনিক ৰজা, যিজন ৰজা হ'ব, তেওঁৰ প্ৰপাৰ্টি ৰাইট নাথাকিব। সেইটো চাওকচোন, সেই সময়ত তেওঁ কৈছিল যে দাৰ্শনিক ৰজাজনৰ প্ৰাইভেট প্ৰপাৰ্টি থাকিব নোৱাৰে, তেওঁৰ একো ধৰণৰ প্ৰপাৰ্টি তেওঁ থাকিব নোৱাৰে। ডাঙৰ কথা। তেতিয়া এটা কথা আহিছিল যে যদি দাৰ্শনিক ৰজাজনৰ প্ৰপাৰ্টি নাথাকে তেতিয়াহ'লে তেওঁ কি ধৰণে চলিব? তেওঁতো জীৱন ধাৰণ কৰিব লাগিব। সেইটোত আগত তেওঁ কৈছে যে চৰকাৰে তেওঁলোকক কিছু সুবিধা দিব, তেওঁলোকৰ কাৰণে কমন মেছ থাকিব, তেওঁলোকে সেই মেছতে খোৱা লোৱা কৰিব, তেওঁলোকে সেই মেছতে থাকিব, কিন্তু তেওঁলোকক একো ধৰণৰ সম্পত্তি আহৰণ একো নহ'ব। তেওঁলোকক কেৱল মাত্ৰ অলপ ষ্টাইপেণ্ড জাতীয় সেইটো দিয়া হ'ব। সেই সময়ত এইটো বৰ ডাঙৰ গুৰুত্বপূৰ্ণ কথা। আৰু এটা কথা কৈছিল, কি কাৰণে সেইটো তেওঁ কৈছিল, কাৰণটো দিছিল। কাৰণটো তেওঁ কৈছিল যে দেখা গৈছে সমসাময়িক গ্ৰীক নগৰ ৰাষ্ট্ৰত যে যিসকল ৰজা আছে তেওঁলোকে নিজৰ পৰিয়ালৰ কাৰণে এনেকুৱা ধৰণে সম্পত্তি আহৰণ কৰিব ধৰিছে যে ফলত কি হৈছে, সমাজত এটা সাংঘাতিক বৈষম্যৰ সৃষ্টি হৈছে আৰু তেওঁলোকে যোনটো নিজৰ কাম আছে, তেওঁলোকৰ যোনটো শাসন কাৰ্য আছে, সেই শাসন কাৰ্য পৰিচালনা কৰাত ব্যৰ্থ হৈছে, কাৰণ তেওঁলোক অনবৰত ব্যস্ত হৈ আছে সম্পত্তি আহৰণ। এতিয়াতো আজিৰ দিনত সেইটো প্ৰাসংগিক যথেষ্ট। তেওঁ আৰু এটা কথা কৈছিল, সেইটো আৰু আচৰিত। তেওঁ কৈছিল যে এই যিসকল দাৰ্শনিক ৰজা থাকিব তেওঁলোকক পৰিয়াল ৰাখিব দিয়া নহ'ব, তেওঁলোকৰ পৰিয়ালো থাকিব নোৱাৰে। কাৰণ তেওঁ কৈছিল যে পৰিয়ালেই হ'ল একমাত্ৰ কাৰণ, আটাইতকৈ মূল কাৰণ যাৰ কাৰণে সম্পত্তি আহৰণ কৰে। গতিকে পৰিয়াল থাকিব নোৱাৰে। এইটো তেওঁ দাৰ্শনিক হিচাপে তেওঁৰ মতামত আছিল, কিন্তু আপুনি ইমপ্লিমেণ্ট কৰিবলৈ যদি যায় অকণমান দিগদাৰ হয়, কিন্তু যদি সঁচাকৈ কৰিব পৰা যায় তেতিয়াহ'লে সমাজ ব্যৱস্থা সঁচাকৈ সুন্দৰ হ'ব। তেতিয়া এই ইকুৱেলিটিৰ যিটো সঁচা কথা সেইটো হ'ব, সঁচা অৰ্থত ইকুৱেলিটি হয়। সেই সময়ত ধৰক এনচিয়েণ্ট গ্ৰীচত কিছু নগৰ ৰাষ্ট্ৰ আছিল য'ত এইখিনি ফ'ল' কৰা হৈছিল। এইটো নহয় যে এইটো সম্পূৰ্ণ তেওঁ বোলে আকাশৰ পৰা আইডিয়া এটা লৈছে, তেনেকুৱা নহয়। ডেভেলপ কৰিছে কিছু জেগাত, তেনেকুৱা ধৰণৰ প্ৰেক্টিচ আছিল। গতিকে তেওঁ সেইখিনি লৈ তেওঁ থিয়ৰিখিনি কৰিছিল। এইখিনি ধন্যবাদ তেখেতৰ গুৰু চক্ৰেটিছকো দিব লাগিব। তেখেতেও এটা ডাঙৰ ফাইট কৰিছে, ডাঙৰ তেখেতেতো জীৱন দান দি দিলে ৰজাৰ তেওঁৰ এথিক্সৰ। তাৰপিছত ধৰক প্লেটো এৰিষ্টটলৰ যিখিনি ধাৰণা আৰু গুড গভাৰ্নেন্সৰ কথাখিনি ক'লে আপুনি, আৰু দাৰ্শনিক ৰজাৰ কথা ক'লে, এইখিনি গম পালোঁ। ছাৰ ধন্যবাদ, নজনা কথা জানিলোঁ। আৰু এতিয়া মই জানিব বিচাৰিম, আমাৰ ভাৰতৰ যি সংবিধানে আমাক যিটো আমাৰ ৰাইটছ, কি ৰাইটছ বা আমাৰ ডেম'ক্ৰেচিটো কিমানলৈকে
আমি পাওঁ বা আমাৰ লিবাৰ্টি কি হয়। সেই বিষয়ে অকণমান জানিব বিচাৰিম। ঠিক আছে। প্ৰথম আপুনি যদি আমাৰ সংবিধানখন যিটো প্ৰস্তাৱনা আছে, প্ৰস্তাৱনাটো যদি চাই এবাৰ, প্ৰস্তাৱনাৰ গুৰুত্ব আছে যথেষ্ট। প্ৰস্তাৱনাত আমি সকলোৱে জানো, আমি কৈছোঁ যে উই দ্য পিপল অফ ইণ্ডিয়া having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic. এইটোৰ মাজেৰে আৰু আছে, পিছৰ অংশ মই কোৱা নাই। এই যিটো প্ৰস্তাৱনা আছে, এই প্ৰস্তাৱনাৰ মাজেৰে আমাৰ ভাৰতবৰ্ষত যে এখন ডেমক্ৰেচি হ'ব বা ডেমক্ৰেটিক চিষ্টেম এটা আমি যে ভাৰতবৰ্ষত স্থাপন কৰিব গৈ আছোঁ, সেই সময়ত সেই কথাটো মানে বাৰে বাৰে কোৱা হৈছে। আৰু এটা কথা কোৱা হৈছে যে এই ব্যৱস্থাটোত সম্পূৰ্ণ সামাজিক ন্যায় প্ৰদান কৰা হ'ব, ৰাজনৈতিক ন্যায়, অৰ্থনৈতিক ন্যায় যিমানখিনি হয়, ইকনমিক, ছ'চিয়েল, পলিটিকেল জাষ্টিছ গোটেইখিনি মানুহৰ মাজত দিয়া হ'ব। মানুহৰ মাজত ভাতৃত্ববোধ যিটো আছে সেইটোৰ চেতনাটো যাতে বঢ়াব পাৰি সেইটোৰ চেষ্টা কৰা হ'ব। আৰু ইয়াৰ লগতে মানুহক যি অধিকাৰ আছে, লিবাৰ্টি আছে, ৰাইট আছে, সেইখিনি মানুহক সম্পূৰ্ণৰূপে দিয়া হ'ব। আৰু শেষত এইটো আমি চবেই জানো, শেষত কৈছে যে আমি সংবিধান সভাত তাৰিখ এটা কৈছে, এই তাৰিখটোত এই সংবিধানখন গৃহীত কৰিলোঁ, প্ৰস্তাৱ কৰিলোঁ, গৃহীত কৰিলোঁ, আৰু একে সময়তে আমি সংবিধানখন নিজকে নিজে প্ৰদান কৰিলোঁ। ইয়াৰ অৰ্থ হ'ল যে এই গোটেই সংবিধানখন আমি ৰচনা কৰিছোঁ, যদিও এটা সংবিধান সভা আছে, কিন্তু আমি ভাৰতীয় লোকসকলে, নাগৰিকসকলে আমি সংবিধানখন ৰচনা কৰিছোঁ, আমাৰ কাৰণে ৰচনা কৰিছোঁ, আৰু একে সময়তে আমি নিজকে নিজে এই সংবিধানখন প্ৰদান কৰিছোঁ। এই যোনটো প্ৰিয়াম্বল আছে, যদি প্ৰিয়াম্বলটো ভালকৈ চোৱা যায়, তাতে দেখা যাব যে ভাৰতবৰ্ষত যিখিনি জনসাধাৰণ আছে তেওঁলোকক অধিকাৰ প্ৰাপ্তিৰ কাৰণে কি ধৰণে ব্যৱস্থা এটা সৃষ্টি কৰা হৈছে সেইটো প্ৰিয়াম্বলতে লিখা আছে। কিন্তু আপুনি যদি খুব প্ৰিচাইজলি চাই যে কি অধিকাৰ দিয়া হৈছে, কি ধৰণৰ অধিকাৰ আমাৰ ভাৰতীয় নাগৰিকৰ আছে, তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ সংবিধান যিখন আছে তাৰে ৩য় অধ্যায় যোনটো আছে, থাৰ্ড চেপ্টাৰত আমি ফাণ্ডামেণ্টেল ৰাইটছ বুলি এটা চেপ্টাৰ এটা আছে। এই চেপ্টাৰটো বহু দীঘলীয়া, আৰু এই চেপ্টাৰটো ভাৰতীয় নাগৰিকসকলক কি অধিকাৰ দিয়া হ'ব সেই সম্পৰ্কে লিখা আছে, বিস্তৃতভাৱে বিৱৰণ কৰা আছে। এতিয়া ধৰক আমি আৰ্টিকল 14ৰ পৰাই যদি চাওঁ, ৰাইট টু ইকুৱেলিটি, সেইখিনিৰ পৰা যদি চাওঁ একেবাৰে আৰ্টিকল 32লৈকে, আৰ্টিকল 34লৈকে আছে, কিন্তু 33 আৰু 34টোত কিছু ৰেষ্ট্ৰিকশ্যনৰ কথা লিখা আছে সেই অধিকাৰ ভোগৰ ওপৰত। কিন্তু 32লৈকে যদি চাওঁ, দীঘলীয়া আপুনি লিষ্ট পাব য'ত ভাৰতীয় নাগৰিকসকলক কি অধিকাৰ প্ৰদান কৰা হৈছে। বহুত আটাইখিনিয়ে খুব গুৰুত্বপূৰ্ণ অধিকাৰ। যদি আপুনি সমতাৰ অধিকাৰ চাই, প্ৰথমতে সমতাৰ অধিকাৰ আৰ্টিকল 14 যদি চাই, য'ত ৰাইট টু ইকুৱেলিটি বিফৰ ল বুলি কৈছে, যে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিক, আমাৰ যি আইন আছে, আইনৰ দৃষ্টিত তেওঁলোকক সমান, তেওঁলোকক সম ব্যৱহাৰ কৰা হ'ব আইনৰ দ্বাৰা। আৰু এইখিনিতে এটা ব্ৰিটিছ এটা হেৰি আছে, কনচেপ্ট এটা আছে যিটোক আমি ৰুল অফ ল বুলি কওঁ, আইনৰ শাসন। এই অধিকাৰকেইটাৰ জৰিয়তে যিটো এটা সমতাৰ অধিকাৰ আছে, এই সমতাৰ অধিকাৰৰ জৰিয়তে ভাৰতত আইনৰ শাসন, ৰুল অফ ল বুলি, ডাইছে বুলি এজন ব্ৰিটিছ হেৰি আছিল, ফিলচফাৰ আছিল, স্কলাৰ আছিল, পলিটিকেল চাইণ্টিষ্ট, তেওঁ সেই ৰুল অফ ল কনচেপ্টটো ডেভেলপ কৰিছিল, যে য'ত গোটেই সমগ্ৰ শাসন ব্যৱস্থাটো আইনৰ শাসন ব্যৱস্থা হ'ব। এই ভাৰতবৰ্ষত যদি আপুনি ৰাইট টু ইকুৱেলিটি চাই, স্পেচিয়েলি আৰ্টিকল 14 চাই, 15, 16, 17, 18, স্পেচিয়েলি আৰ্টিকল 14 যদি চাই, 14ত আপুনি ৰুল অফ লৰ কথা পাব। যদি আপুনি 15 চাই, 15 চালে দেখিব তাতে কৈছে যে no person
should be discriminated on the grounds of sex, caste, religion, place of birth. মানে কাৰো এগেইনষ্টত কোনো ধৰণৰ ডিসক্ৰিমিনেশ্যন নহ'ব, সকলোকে সমানভাৱে ইয়াতে চাব লাগিব। সেইটো আইনৰ দৃষ্টিত সমান বুলি কোনো ধৰণৰ বিভেদ মানে আনিব নোৱাৰিব ব্যক্তি বিশেষ। ইয়াতে কিছু এক্সেপশ্যনছ আছে, সেই এক্সেপশ্যনৰ কথাও আমাৰ সংবিধানতে লিখা আছে, আৰ্টিকল 15তে লিখা আছে, কিছু এক্সেপশ্যনছ আছে। 16ত যেনেকৈ দিছে আপোনাৰ হেৰি দিছে ইকুৱেল অপৰচুনিটিজ ফৰ পাব্লিক এমপ্লয়মেণ্ট, সকলোকে সমান অধিকাৰ দিয়া হৈছে পাব্লিক এমপ্লয়মেণ্টৰ কাৰণে, সমান সুবিধা দিয়া হৈছে চৰকাৰী চাকৰি হওক বা এমপ্লয়মেণ্টৰ কাৰণে। 17ত দিছে সেইটো এটা গান্ধীয়ান আপোনাৰ অবজেক্টিভ, গান্ধীয়ান আইডিয়েলছ এটা আনি ইনকৰ্পৰেট কৰা হৈছে, যিটো কৈছে ৰাইট এগেইনষ্ট আনটাচেবিলিটি। যিখিনি আনটাচেবিলিটি বা আনটাচেবিলিটি প্ৰেক্টিছ আছে, সেই প্ৰেক্টিছখিনিক অবৈধ বুলি ঘোষণা কৰা হ'ব, অসাংবিধানিক বুলি ধৰা হ'ব, আৰু তাৰ কাৰণে শাস্তি প্ৰদান কৰাৰ বিহিত ব্যৱস্থা আছে। কিছুমান আইন আছে ভাৰতবৰ্ষত, ছেপাৰেটলি আইন কেইখন আপোনাৰ বনোৱা হৈছে, তৈয়াৰ কৰা হৈছে। যদি আৰ্টিকল 17টো যদি ভায়লেট কৰে, তেতিয়াহ'লে সেই আইনৰ দ্বাৰা দণ্ডিত হ'ব। তেনেকৈ আছে। তাৰপিছত আটাইতকৈ খুব বেছি ধৰক আপুনি অধিকাৰৰ যেতিয়া কথা কয়, আৰ্টিকল 19 ৰাইট টু ফ্ৰীডম, আৰ্টিকল 20, 21 এইখিনি খুব বেছি ইম্পৰ্টেণ্ট। আৰ্টিকল 19ত প্ৰায় সকলোৱে জানে আমাৰ কেইটামান ফ্ৰীডমৰ কথা কোৱা হৈছে, স্বাধীনতা কেইটামানৰ কথা হৈছে, ফ্ৰীডম অফ স্পীচ এণ্ড যোনটো আছে নহয়, সেইটো এটা এক্সপ্ৰেছন, স্পীচ এণ্ড এক্সপ্ৰেছন যোনটো আছে, নিজৰ মত ৰাখিবৰ কাৰণে বা বাক স্বাধীনতা বুলি যোনটো কওঁ। তাৰপিছত আছে ফ্ৰীডম টু ফৰ্ম অৰ্গেনাইজেশ্যন, এছ'চিয়েশ্যন, সেইটো এটা ছেকেণ্ড। তাৰপিছত আছে আপোনাৰ freedom to move around any part of India, সেইটো freedom to settle in any part of India, তেনেকুৱা আছে, freedom to pursue any kind of trade, সেই ধৰণৰ আছে, কেইবাটাও আছে। এইটো মানে ফ্ৰীডম যিটো লাগে মানুহক, এজন মানুহে জন্মৰ পৰা তেওঁ শেষ বয়সলৈকে তেওঁৰ মত ৰখাৰ পৰা, অধিকাৰৰ পৰা, বিজনেছ কৰাৰ পৰা, তেওঁ গোটেই দেশখন ঘূৰাৰ পৰা, সেই গোটেই ফ্ৰীডম টু এছেম্বল পিচফুলি। পিচফুলি আপুনি যদি পিচফুল এছেম্বলি এটা যদি কৰে, ফ্ৰীডম টু এছেম্বল পিচফুলি, শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ, যিকোনো কথা ডিছকাছ কৰাৰ অধিকাৰ, এই সকলোবিলাক আৰ্টিকল 19। এই কথাবিলাক সাধাৰণ মানুহ কিছুমানে নাজানে, যাৰ কাৰণে ধৰক কিছু শাসক গোষ্ঠীয়ে ভয় খোৱাৰ এটা প্ৰৱণতা বাঢ়ি আহি আছে। গতিকে এই কথাবিলাক আমি সাধাৰণ মানুহবিলাকৰ ওচৰলৈ নিব লাগিব, জানিবও লাগে আচলতে মোৰ ফ্ৰীডমনো কোনখিনিলৈকে আছে, কিন্তু মই কোনখিনিলৈকে কৰিব পাৰোঁ। কিন্তু এটা আপোনাৰ লিমিটেশ্যনছ আছে, ৰেষ্ট্ৰিকশ্যনছ আছে, যিখিনি আমাৰ সংবিধানতে লিখা আছে যে আপুনি যেতিয়া বাক স্বাধীনতা যেতিয়া আপুনি সাব্যস্ত কৰিব, সেই বাক স্বাধীনতা সাব্যস্ত কৰোঁতে কিছু আপুনি নিয়মৰ মাজেৰে ইউ হেভ টু ফল' চাৰ্টেইন ৰুলছ। ধৰক আপুনি এনেকুৱা এটা কথা ক'লে যিজনে অন্য এজন ব্যক্তি মানহানি হ'ব পাৰে, বা এনেকুৱা এটা আপুনি কথা ক'লে উচ্চতাই দিলে বা অন্য এখন ভাইলেঞ্চ হ'ল, অন্য এখন বন্ধু ৰাষ্ট্ৰৰ লগত সম্পৰ্ক বেয়া হ'ল, এনেকুৱা ধৰণৰ নোৱাৰিব। সেইটো ৰেষ্ট্ৰিকশ্যন ক্লিয়াৰলি লিখা আছে। এই ধৰক আপুনি ক'ৰবাত এটা ফৰ্ম এছ'চিয়েশ্যনছ ফৰ্ম কৰিলে, অৰ্গেনাইজেশ্যনছ ফৰ্ম কৰিলে, সেইটো অধিকাৰ দিছে। কিন্তু একে সময়তে এইটোও কোৱা হৈছে যে আপুনি যোনটো এছ'চিয়েশ্যন ফৰ্ম কৰিব, সেইটোৱে কিন্তু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত, একো ধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত তেওঁলোক জড়িত থাকিব নোৱাৰে। এতিয়া ধৰক যিকোনো এটা টেৰৰিষ্ট অৰ্গেনাইজেশ্যনে হওক, secessionist organization, তেওঁলোকক সেই ধৰণৰ অধিকাৰ কিন্তু দিয়া নাই। তেওঁলোকৰ গোটেই কথাবিলাক নেতিবাচক, মানে শান্তি শৃংখলাৰ কোনো কথা নাই, আৰু তেওঁলোক নিজে এগ্ৰেছিভ হৈছে, আৰু কিবা এটা বস্তু লাগে বুলি ভাবি লৈছে, আৰু বলপূৰ্বকভাৱে বস্তুখিনি বিচাৰিছে তেনেকুৱা। আৰু আমাৰ ইয়াতে ধৰক আমাৰ অসমতে, সেইটো প্ৰাসংগিক কথা বুলিয়ে মই উল্লেখ কৰিব বিচাৰিছোঁ, আমাৰ ধৰক আলফাৰ দিনতে তেনেকে এটা বিপ্লৱ আৰম্ভ হৈ গ'ল,
আৰু আমাৰ এটা জেনেৰেশ্যন হেৰাব লগা হ'ল হয় গতিকে হয়তো আমাক লিড কৰা মানুহবিলাক ঠিক নাছিলে আৰু কিছু মানুহ ইমোশ্যনেলি গুচি গ'ল টেৰৰিজিমৰ কথা যেতিয়া কয় টেৰৰিজিমৰ কিন্তু ব্যাখ্যা হিচাপে মিনিংটোনো কি সেই সম্পৰ্কে এতিয়াও একমত হোৱা নাই কিন্তু ইভেন ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনেও টেৰৰিজিম বস্তুটো ভালকে ডিফাইন কৰিব পৰা নাই একমতত আহিব পৰা নাই কিন্তু টেৰৰিজিম আপোনাক এটা উদাহৰণ এটা দিওঁ আমি প্ৰায় কওঁ যে কিছু ব্যক্তি বিশেষৰ কাৰণে টেৰৰিষ্ট হ'ব পাৰে কিন্তু কিছু ব্যক্তি বিশেষৰ কাৰণে ফ্ৰীডম ফাইটাৰ হ'ব পাৰে ফ্ৰীডম ফাইটাৰ এতিয়া ভগত সিঙকে চাওক ভগত সিঙক সেই সময়ত বহুতে টেৰৰিষ্ট বুলিও কৈছিল এগ্ৰেছিভ হি ৱাজ এগ্ৰেছিভ কিন্তু তেওঁটো ফ্ৰীডম ফাইটাৰ আছিল কিছু আমি যাক কালচাৰেল এগ্ৰেশ্যনছ বুলি কওঁ ৱেষ্টাৰ্ণ কালচাৰ যোনটো আছে সেইটো খুব বেছি এগ্ৰেছিভ বিকজ অফ extension of capitalism because of extension of globalization ৰাষ্ট্ৰসংঘৰ কোনো তেনেকুৱা হেৰি নাই নেকি বা কোনোবা থিংকাৰে তেনেকৈ কৈছে নেকি তেওঁলোকৰ লগত কিবা কথা পাতিব পাৰি নেকি আজিলৈকেতো মই শুনা নাই মই ধৰক টেৰৰিজিমক সেই দৃষ্টিৰে চোৱা হৈছে এতিয়া চাওক তেনেকুৱা কিবা কোনোবা থিংকাৰে কৈছে নেকি থিংকাৰ বুলি ঠিক নকওঁ মই ধৰক ৰাষ্ট্ৰসংঘৰ কথা কওঁ ৰাষ্ট্ৰসংঘৰ কিবা ৰাষ্ট্ৰসংঘত এতিয়া এনেকুৱা এটা ব্যৱস্থা আছে যিটো ব্যৱস্থাৰ জৰিয়তে কিছু ব্যক্তিক টেৰৰিষ্ট হিচাপে আইডেন্টিফাই কৰা হৈছে এতিয়া পাকিস্তানৰ এই 3-4জন যি আছে তেওঁলোক সেই ব্যক্তিকেইজনক কিন্তু আইডেন্টিফাই কৰা হৈছে যে তেওঁলোক টেৰৰিষ্ট আৰু তেওঁলোকক ইণ্টাৰনেশ্যনেল টেৰৰিষ্ট বুলি কৈছে আৰু তেওঁলোকক ধৰক পেট্ৰনেজ দিয়াটো কথাই নাই কোনোবা ৰাষ্ট্ৰই যদি পেট্ৰনেজো দিয়ে পৃষ্ঠপোষকতাও কৰে সেইটো ৰাষ্ট্ৰসংঘই কিন্তু মানি লোৱা নাই কিন্তু ৰাষ্ট্ৰসংঘৰ এনেকুৱা এটা মেকানিজম নাই এতিয়ালৈকে যিটো মেকানিজমৰ মাজেৰে টেৰৰিজিমটোৰ লগত এটা খুব প্ৰ'এক্টিভ এটা এপ্ৰ'চ লৈ ডিল কৰিব তেনেকুৱা কিন্তু এতিয়ালৈকে মই দেখা নাই এতিয়া ধৰক কনফ্লিক্টবিলাকত আছে ইউএন ছিকিউৰিটি কাউন্সিলত যি 5খন পাৰ্মানেণ্ট মেম্বাৰ আছে তাৰে এটা মেম্বাৰ হ'ল মানে এখন মেম্বাৰ হ'ল চাইনা গতিকে এই ধৰণৰ যেতিয়া খুব গুৰুত্বপূৰ্ণ বিষয় য'ত চাইনাৰ ইণ্টাৰেষ্টটো ইনভলভ হৈ আছে নেগেটিভ ধৰণে তেতিয়া তেওঁলোকে সেইটো প্লেচ কৰিব নিদিয়ে বা তাতে ভেটো দিয়ে বা কণ্ডেম কৰিব সেইটো তাহাঁতি হেৰি কৰে ডিনাই কৰে সেইটো ৰিজেক্ট কৰে যে এইটো কণ্ডেমেশ্যন নহ'ব এনেকুৱা ধৰণৰ এক্টৰ সেইবিলাক কাৰণে এতিয়াও ছেটেল হোৱা নাই গৈ মেলি সেই আগৰ নিচিনাই ধৰক যাৰ হাতত পাৱাৰটো আছে আৰু বাকী কনফ্লিক্টখিনি হয় নহ'লেতো ধৰক ৰাষ্ট্ৰসংঘই যিখিনি কনফ্লিক্ট আছে টেৰৰিজিমৰ গোটেই কথা মানি ল'ব নোৱাৰে সম্ভৱো নহয় তথাপিও কৈছোঁ যে এই যে কিছু সংঘাত আমাৰ হৈ আছে এইবিলাক কিছু কথা ৰাষ্ট্ৰসংঘৰ মজিয়াত পাতি হয়তো ঠিক হ'ব পাৰে মোৰ মনে ধৰে এতিয়া মই আৰু এটা কথা সুধিম আপোনাক থিয়ৰী অফ জাষ্টিচ আৰু ৱাৰ বা কনফ্লিক্ট বা পিচ এইটো ধৰক ইণ্টাৰনেশ্যনেলি কেনেকৈ চায় বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো সেইখিনি বিষয়ে অকণমান জানিব হয় আপোনাক যদি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কথা কওঁ কনফ্লিক্টৰ কথা কওঁ এজন আপোনাৰ খুব ডাঙৰ এজন স্কলাৰ ইণ্টাৰনেশ্যনেল পলিটিক্সৰ তেওঁৰ নাম মৰ্গেন থ তেওঁ এটা থিয়ৰী ডেভেলপ কৰিছিল ৰিয়েলিজম বুলি তেওঁ এটা কথা কৈছিল যে এই সংঘাতৰ কিয় সৃষ্টি হয় ৰাষ্ট্ৰসমূহৰ মাজত কিয় কনফ্লিক্ট হয় কিয় যুদ্ধ হয় তেওঁ এই গোটেই ব্যৱস্থাটোত এটা কথা কৈছিল সেইটো বৰ ফেমাছ তেওঁ কোৱা কথাটো তেওঁ কৈছিল যে সদায় ৰাষ্ট্ৰসমূহৰ মাজত there is a constant struggle for power এটা ক্ষমতা লৈ সদায় এটা struggle চলে and because of this struggle for power finally conflict arises আৰু finally গৈ যুদ্ধৰ সৃষ্টি হয় যুদ্ধৰ পৰিৱেশ এটা হয় struggle for power is the main reason মানে ডমিনেট কৰিব struggle for power এতিয়া ধৰক তেওঁ কৈছিল যে যিসকল
যিবিলাক নতুন ষ্টেট আছে, নতুন ৰাষ্ট্ৰ আহিছে, ধৰক আফটাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ, তাৰে কিছু ৰাষ্ট্ৰ লাহে লাহে পাৱাৰফুল হৈ আহিছে। এতিয়া সেই পাৱাৰফুল হৈ অহা ৰাষ্ট্ৰবিলাকে নিজৰ যোনটো ক্ষমতা আছে, সেই ক্ষমতাটো তেওঁলোকে কোনোবা এটা জেগাত এছাৰ্ট কৰিব লাগিব। হয়তো তেওঁলোকে মিলিটাৰীলি নিজকে বেছিকৈ ইকুইপ কৰি আছে, মিলিটাৰীলি ডমিনেণ্ট হৈ আৰম্ভ হৈছে তেওঁলোক। কিন্তু একে সময়তে যোনখিনি শক্তি আছে, যিখিনি শক্তি অলৰেডি এষ্টাব্লিছড শক্তি, যিখিনি সঁচাকৈ মহাশক্তি, সেই শক্তিবিলাকৰ মাজত এটা কি কওঁ, এটা তেওঁলোক দে আৰ বিং থ্ৰেটেণ্ড বিকজ অফ দ্য এমাৰ্জেঞ্চ অফ দিজ নিউ ষ্ট্ৰং ষ্টেট। আৰু ফলত গৈ ডাঙৰ কনফ্লিক্ট এটা হয়, আৰু কনফ্লিক্ট হৈ যুদ্ধৰ পৰিস্থিতি আহে। সেইটোৱে হৈ আছে। কিন্তু ইণ্টাৰনেশ্যনেল পলিটিক্সত আপুনি সেইটোৱে পাব, কনফ্লিক্টৰ কাৰণসমূহো সেইটো পাব। পাৰ্মানেণ্ট চলিউশ্যনটো মই ৰাষ্ট্ৰসংঘৰ পৰা মানে ইনিচিয়েটিভটো ৰাষ্ট্ৰসংঘতে হ'ব লাগিব। ৰাষ্ট্ৰসংঘৰ পৰা এটা কাৰণে হোৱা নাই, কিছু চলিউশ্যন আছে, কিছু হৈছে। ৰাষ্ট্ৰসংঘই ধৰক কিছু কিছু ক্ষেত্ৰত কিছু কিছু কনফ্লিক্ট ছল্ভ কৰাত যথেষ্ট সহায় কৰিছে, বা তেওঁলোকে প্ৰ'এক্টিভ ৰলো প্লে কৰিছে, ছাকচেছফুলো হৈছে। কিন্তু এনেকুৱা ধৰণৰ কনফ্লিক্ট য'ত ছুপাৰ পাৱাৰ ইনভলভ থাকে, তেনেকুৱা জেগাত কিন্তু ৰাষ্ট্ৰসংঘ বৰ নিশকতীয়া হৈ পৰে। ছুপাৰ পাৱাৰ ধৰক আমেৰিকা আছে, কোনোবা এটা, বা আপোনাক মই এটা ডাঙৰ উদাহৰণ দিওঁ, ইৰাক ৱাৰটো, ইৰাক ৱাৰ, গাল্ফ ৱাৰ, ইৰাক ৱাৰ। এতিয়া ইৰাক ৱাৰত যিহেতু আমেৰিকা ইনভলভ আছিল, ৰাষ্ট্ৰসংঘই একো ধৰণৰ হস্তক্ষেপে কৰিব নোৱাৰিলে, ইৰাক সম্পূৰ্ণৰূপে ধ্বংসই হ'ল। সেই সময়ত ছাদ্দাম হুছেইন তেওঁক শেষত ফাঁচিয়ে দিয়া হ'ল। কিন্তু যদিও ইণ্টাৰেষ্টটো বেলেগ আছিল, আমেৰিকাই কৈছিল যে ছাদ্দাম হুছেইনে নিউক্লিয়াৰ ৱেপন ডেভেলপ কৰি আছে, ক'তো নাপালে নিউক্লিয়াৰ ৱেপন, সেইটো পোৱা নাই ন, ট্ৰেছ ক'তোৱে নাপালে। ইনস্পেক্টৰবিলাক গ'ল চাবৰ কাৰণে যে নিউক্লিয়াৰ ৱেপন ক'ৰবাত বনাইছে নেকি, তেওঁলোকৰ প্লান্ট আছে নেকি, ক'তো নাপালে। কিন্তু মেইনলি তেওঁলোকৰ অইল ইণ্টাৰেষ্ট আছিল, গাল্ফৰ গোটেই অইল ইণ্টাৰেষ্টৰ কাৰণে আমেৰিকাই তেওঁক টপল কৰে। এই গোটেই এপিছ'ডটোত আমি কিন্তু ৰাষ্ট্ৰসংঘৰ একো হস্তক্ষেপ দেখা নাপালোঁ, বৰঞ্চ আমি ৰাষ্ট্ৰসংঘই যথেষ্ট আমেৰিকাক উৎসাহিত কৰা যেনে লাগিল সেই সময়ত, যে গোটেই যুদ্ধটো। তাৰপৰা সেই আমি আদিম মানৱে যিখিনি সংঘাত কনফ্লিক্টত জীয়াইছিল, এতিয়া ধৰক আমাৰ ৰাষ্ট্ৰ ব্যৱস্থা হৈছে, আমি সুন্দৰকৈ গোটেই কথাবিলাক ব্যৱস্থাপনা কৰি ল'ব পাৰিছোঁ। কিন্তু আল্টিমেট আমাৰ যিটো নেচাৰ, এনিমেল নেচাৰে হওক বা যিটো কনফ্লিক্ট বুলি সেইখিনি আছে, সেইটোৱে আছে আচলতে। আমি যিমানে সাজি কাচি নাথাকোঁ, আমাৰ পাৱাৰটো শ্ব' কৰিব লাগে, আমি যাৰ বল নাই, শক্তি নাই, তেওঁক শাসন কৰিব লাগে। আল্টিমেট সেইটোৱে ছাৰ। এই আপুনি যোনটো ক'লে আদিম মানৱৰ কথা ক'লে, আদিম মানৱ হয়তো ভালে আছিল আমাতকৈ, যে এই গোটেই এগ্ৰেছিভনেছটো, ভায়লেঞ্চটো, সাইকোলজিষ্টবিলাকে কৈছে যে ইট ইজ ইনগ্ৰেইন ইন হিউমেন নেচাৰ। ইভেন ফ্ৰয়ডেও কৈছিল যে এগ্ৰেছিভনেছ ইজ ছামথিং উইচ ইজ ইনগ্ৰেইন ইন হিউমেন নেচাৰ, আৰু এইটো এটা নেচাৰেল ইনষ্টিংক্ট বুলি কৈছিল এগ্ৰেছিভনেছটো। গতিকে সেই এগ্ৰেছিভনেছটো সদায় মানুহৰ থাকিব, আমাৰ মানে ডিএনএত আছে, সেইটো আমাৰ জিনত আছে, আমাৰ যোনটো হিউমেন নেচাৰ আছে, হিউমেন নেচাৰত ইনগ্ৰেইন হৈ আছে সেইটো। গতিকে সেই বস্তুটো সৰ্বকাল ধৰি চলিব, আৰু এই যোনটো পাৱাৰ ষ্ট্ৰাগল আছে, ষ্ট্ৰাগল ফৰ পাৱাৰ আছে, এইটো সৰ্বকাল চলিব, সেইটোৰ পৰা মানে ৰেহাই পোৱাৰ একো আশা নাই। আৰু ধৰক যিকোনো এটা ৰাষ্ট্ৰ ব্যৱস্থা যেতিয়া চাই, ৰাষ্ট্ৰ ব্যৱস্থাটোত যিসকল লিডাৰ আছে, যিসকলে নেতৃত্ব দিয়ে, সেই নেতৃত্ব দিয়া মানুহবিলাকো কিন্তু হিউমেন বিঙে, সেইবিলাকো মানৱে, তাহাঁতৰো হিউমেন নেচাৰ এটা আছে, আৰু তাহাঁতৰো সেই এগ্ৰেছিভ কেৰেক্টাৰটো আছে। আপুনি এটা কথা ভাবক, সৰু উদাহৰণ এটা মই প্ৰায়ে দিওঁ, এইটো যদি মহাত্মা গান্ধী জাৰ্মানীত থাকিলে হয়, হিটলাৰৰ জেগাত, তেতিয়াহ'লে হয়তো
বিশ্ব ব্যৱস্থা যোনটো আছে সেই সময়ত সেইটো সম্পূৰ্ণ বেলেগ হ'ল হয় হয়তো সেকেন্ড ওয়ার্ল্ড ওয়ার একেবাৰে নহ'ল হয় আৰু যদি আপুনি হিটলাৰক আনি যদি ভাৰতবৰ্ষৰ যেটো স্বাধীনতা আন্দোলন আছে সেইটো যদি চলাব দিলে হয় আগতে হলে নেকি আগতে হোৱা নহয় নাজানো কিন্তু গোটেই ক্যাৰেক্টাৰটো বেলেগ আমি যোনটো নন ভায়োলেন্ট মুভমেন্ট এটা আছিল ফাইনালি ধৰক ভাৰতৰ যোনটো ফ্ৰীডম স্ট্ৰাগল আছে সেইটো why it is so much appreciated in this world because of its character of non violence হিটলাৰক আনি ইয়াতে বহকচোন কি হ'ল হয় গতিকে it all depends on human nature individuals human nature কি ধৰণে পৰিৱেশটো যেনেকুৱা থাকে ভৌগোলিক পৰিৱেশটো থাকে বিভিন্ন হিটলাৰৰ কাৰণো আছিল এইটো নহয় যে হিটলাৰে আপোনাৰ by nature he was aggressive he was not aggressive Hitler aggressive naছিল কিন্তু the way Germany was humiliated in the First World War after the First World War especially in Treaty of Versailles Treaty of Versailles যেতিয়া sign কৰা হ'ল Versailles Palace তেতিয়া তেওঁলোকক ইমান বেয়া ব্যৱহাৰ কৰা হ'ল সেই সময়তে মানে হিটলাৰ বুলি নহয় জাৰ্মানীৰ পৰা সকলো বস্তু কাঢ়ি লোৱা হ'ল তেওঁলোকৰ পৰা যিখিনি তেওঁলোকৰ মেইন ৰিসোৰ্স থকা এৰিয়া আছে সেইখিনি লৈ লোৱা হ'ল তেওঁলোকক ডিমিলিটাৰাইজ কৰা হ'ল and the way their representatives were treated in Versailles in the conference it was total humiliation Hitler hetu প্ৰতিশোধ লৈছে আৰু গোটেই জাৰ্মান খিনিয়ে হেতু প্ৰতিশোধ লৈছে গতিকে হেতু সিচুৱেশনাল আপুনি যোনটো কৈছে পৰিৱেশখিনি সিচুৱেশনাল পৰিৱেশ আৰু সমালোচনাৰ উদ্দেশ্য কোনো নহয় এটা আমাৰ দেশৰ হয় জাতীয় পিতা মহাত্মা গান্ধী হয় তেওঁ ইমান ডাঙৰ এটা ষ্টেপ আৰু হেতু আমাৰ ধৰক অকল ইণ্ডিয়াত বুলি নহয় এটা বিশ্বত এটা তেওঁ প্ৰতিষ্ঠা কৰিছে অহিংসা নীতি গতিকে তেওঁকে গুলি কৰি মাৰিলে হয় গতিকে হেবিলাক থাকিব হিটলাৰৰ প্ৰসংগটো কেনেকে কোন ফালৰ পৰা কি আছিল আমি ক'ব নোৱাৰো হয় আমি দূৰৰ পৰা চাব নোৱাৰো এই পৰিৱেশ বা পৰিস্থিতি আপুনি কোৱা কথাখিনি ধৰক মই নতুন কথা জানিলো গম পোৱা নাছিলো আমি থিওৰি অফ জাস্টিস অকমান টাচ কৰিছো হয় এতিয়া আইডিয়াল গভৰ্ণমেণ্টটো গম পালো গুড গভৰ্ণমেণ্ট গম পালো গুড গভৰ্ণেন্সত কি হয় আৰু লগতে তাত অকমান এড কৰি বিউৰোক্ৰেসি কেনেকুৱা হলে আমাৰ সাধাৰণ জনতাৰ কাৰণে ধৰক এখন আমি আশা ধৰক কৰা ধৰণে এখন গভৰ্ণমেণ্ট হ'ব পাৰো যেতিয়া আপুনি গুড গভৰ্ণেন্স বুলি কয় অবভিয়াসলি তাতে আপোনাৰ বিউৰোক্ৰেসি ভূমিকাটো আহি যায় এতিয়াতো বেছি আৰু এতিয়া খুব বেছি গুড গভৰ্ণেন্স হ'বৰ কাৰণে সুশাসন হ'বৰ কাৰণে যিকোনো এটা শাসন ব্যৱস্থাত যেটো বিউৰোক্ৰেসি আছে বিউৰোক্ৰেসিৰ ৰোলটো খুব বেছি পজিটিভ হ'ব লাগিব বিউৰোক্ৰেসি ট্ৰান্সপাৰেন্সি থাকিব লাগিব বা যেটো গভৰ্ণমেণ্ট চলি আছে সেই গভৰ্ণমেণ্টৰ ট্ৰান্সপাৰেন্সি থাকিব লাগিব সেই গভৰ্ণমেণ্টৰ একাউন্টেবিলিটি থাকিব লাগিব সেই গভৰ্ণমেণ্টটো স্বচ্ছ হ'ব লাগিব মানে বিউৰোক্ৰেসি স্পেশালি স্বচ্ছ হ'ব লাগিব যেতিয়া পলিসি এটা গ্ৰহণ কৰিছে সেই পলিসিটো কি কাৰণে গ্ৰহণ কৰিছে পলিসিটোৰ বিভিন্ন দিশসমূহ জনসাধাৰণক জনাব লাগিব আৰু একাউন্টেবিলিটি সেইটো আটাইতকৈ ডাঙৰ বস্তু যে আপুনি কিবা এটা ডিসিশনস ললে হাউ ফাৰ ইউ আৰ একাউন্টেবল ফৰ টেকিং দ্যাট ডিসিশনস কালি ধৰক কিবা নেগেটিভ কিবা এটা হ'ল আপুনি ৰেসপন্সিবিলিটিটো ল'ব নাই সুপ্ৰশাসন হ'বৰ কাৰণে বা গুড গভৰ্ণেন্স হ'বৰ কাৰণে একাউন্টেবিলিটি ট্ৰান্সপাৰেন্সি এইবিলাক খুব বেছি খুব বেছি ধৰণে প্ৰয়োজন আৰু বিউৰোক্ৰেসিৰ ভূমিকা অতি বেছি আছে ধৰক বিউৰোক্ৰেসিটো কৰাপ্ট হ'ব নালাগিব যদি কৰাপ্ট হয় ৰেড টেপিজম থাকে তেতিয়াহ'লে বিউৰোক্ৰেসিটো আপোনাৰ হেৰি হ'ব সুপ্ৰশাসনটো নাপাব আজিকালি সুপ্ৰশাসন বুলি ক'লে আমি ই গভৰ্ণেন্সৰ কথা কওঁ ধৰক এই ফাইলতে যাতে সীমাবদ্ধ হৈ নাথাকে তাৰ সলনি ই গভৰ্ণেন্স হ'ব আৰু কিছুমান মাধ্যম আছে ধৰক আপুনি সুপ্ৰশাসনটো ধৰক আপুনি পোৱা নাই নেপাওঁতে আপুনি কি ধৰণে এনশিওৰ কৰিব এজ এ সিটিজেন আপোনাক কিছু অধিকাৰ দিয়া হৈছে ইয়াতে এটা ৰাইট টু ইনফৰমেশ্যন আছে আপুনি ৰাইট টু ইনফৰমেশ্যনৰ মাজৰেও সুপ্ৰশাসনটো এনশিওৰ কৰিব পাৰে ৰাইট টু ইনফৰমেশ্যন আমি সকলোৱে জানো সেইটো আৰু সুপ্ৰশাসনত এটা ডাঙৰ কথা হ'ল যে যিসকল নাগৰিক আছে সৰ্বসাধাৰণ লোক আছে
তেওঁলোকে যোনটো ডিচিশ্যন মেকিং চিষ্টেম আছে প্ৰচেছ আছে সেইটোত যাতে পাৰ্টিচিপেট কৰিব পাৰে সেইটোত যাতে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকৰ যোনটো ভইচ আছে সেই ভইচটোক যাতে ইকুৱেলি গুৰুত্ব দিয়া হয় এতিয়া ধৰক সুপ্ৰশাসনৰ কাৰণে আমি ধৰক যোনটো ডেম'ক্ৰেটিক ডিচেন্ট্ৰেলাইজেশ্যন বুলি কওঁ দ্যাট ইজ অলছ' এ পাৰ্ট অফ হেৰি আপোনাৰ সুশাসনৰ যোনটো কথা আছে সেইটো এতিয়া আমি 73rd 74th এমেণ্ডমেণ্ট কৰাৰ পিছত পঞ্চায়তী ৰাজ চিষ্টেমটো স্থাপন কৰাৰ পিছত আমি জনসাধাৰণৰ যোনটো ভূমিকা আছে স্পেচিয়েলি ডিচিশ্যন মেকিং প্ৰচেছটো নিজৰ ধৰক সুবিধা অসুবিধাসমূহ লৈ ব্যৱস্থা গ্ৰহণ কৰাৰ যোনটো প্ৰক্ৰিয়া আছে সেইটোত যাতে অংশগ্ৰহণ কৰিব পাৰে সেইটো এতিয়া এনশ্যোৰ কৰা হৈছে ইনফেক্ট সেইটো এটা কনষ্টিটিউশ্যনেল হেৰি বুলিয়ে ধৰা হৈছে এইটোক এটা মানে সাংবিধানিক স্বীকৃতি দিয়া সংশোধন কৰি 73rd আৰু 74th এমেণ্ডমেণ্ট এক্টৰ মাজেৰে এতিয়া ধৰক আপুনি যেতিয়া ডেম'ক্ৰেচিৰ কথা ক'ব একদম আৰম্ভণিতে গ্ৰীচত যেতিয়া ডেম'ক্ৰেচি আৰম্ভ হৈছিল আমি সেইটো ডিৰেক্ট ডেম'ক্ৰেচি বুলি কওঁ গ্ৰীচৰ নগৰ ৰাষ্ট্ৰসমূহত ডেম'ক্ৰেচি বা গণতন্ত্ৰ প্ৰথম আৰম্ভ হৈছিল নগৰ ৰাষ্ট্ৰসমূহৰ পৰিসৰ বৰ সৰু আছিল নাগৰিকৰ সংখ্যা বৰ কম আছিল তাতে নাগৰিকসকলে সময়ে সময়ে এটা সময়ৰ অন্তৰত তেওঁলোক আহি এটা পাব্লিক কিছুমান প্লেচ আছিল তাতে তেওঁলোক লগ হৈছিল আৰু লগ হৈ তেওঁলোকে তেওঁলোকৰ ভৱিষ্যত সম্পৰ্কে কথা বতৰা পাতে চৰকাৰে কি ডিচিশ্যনছ ল'ব বা কি ধৰণে গভৰ্নেন্সটো হ'ব তেওঁলোকে ঠিক কৰিছিল সম্পূৰ্ণ তেওঁলোকে ঠিক কৰিছিল যে এইটো ধৰণৰ পলিচি হ'ব এই ধৰণে ইমপ্লিমেণ্ট কৰা হ'ব বা নাগৰিকৰ কি অধিকাৰ থাকিব সেইটো তেওঁলোকে নিজে নিৰ্ণয় কৰিছিল যিটোক আমি প্ৰত্যক্ষ গণতন্ত্ৰ বুলি কওঁ তেওঁলোকে ডিৰেক্টলি তেওঁলোকে তাতে কেতিয়া আৰম্ভ হৈছিল আপোনাৰ প্লেটো সেই সময়তে তাৰ পিছত এতিয়া বাৰু দ্যাট ইজ নট পচিবল এতিয়াতো সম্ভৱ নহয় কাৰণ আয়তন বহুত ডাঙৰ হ'ল ৰাষ্ট্ৰবিলাক মেনিপুলেটটো হয় আৰু এটা হ'ল জনসংখ্যা ইমান বেছি কেনেকৈ হ'ব একেলগে হ'ব নোৱাৰে কিন্তু এতিয়াও আপোনাৰ ছুইজাৰলেণ্ডৰ কেইখনমান কেণ্টনমেণ্টত ডিৰেক্ট ডেম'ক্ৰেচিৰ সাম ফৰ্ম অফ ডিৰেক্ট ডেম'ক্ৰেচি এতিয়াও কিন্তু প্ৰেক্টিচ কৰা হয় তেওঁলোকৰ কিছুমান কি কওঁ টেকনিক আছে মেকানিজম আছে যিবিলাকৰ মাজেৰে জনসাধাৰণৰ যোনটো অপিনিয়ন আছে সেই অপিনিয়নটো লোৱা হয় ডিচিশ্যন মেকিং প্ৰচেছ যোনটো আছে তাতে সেইটো ইমপ্লিমেণ্ট কৰা হয় ইনিচিয়েটিভ বুলি এটা আছে মানে সাধাৰণ জনতাও পাৰ্টিচিপেট কৰিব পাৰিছিল সাধাৰণ জনতাই এক্টিভলি কৰে যিখিনি চিটিজেন আছে এডাল্ট চিটিজেন আছে তেওঁলোকে এক্টিভলি জমা হয় এটা জেগাত জমা হয় বা তেওঁলোকে থ্ৰু ভোটিং ধৰক আজি কিবা এটা আইন এখন উলিয়াব সেই আইনখন উলিয়াওঁতে গোটেই আইনখনৰ খচৰা এটা জনসাধাৰণৰ মাজত এৰি দিব এৰি দি জনসাধাৰণৰ পৰা অপিনিয়ন ল'ব যে ৱেডাৰ ইউ আৰ ইন ফেভাৰ অফ দিছ পাৰ্টিকুলাৰ ল অৰ নট বিল অৰ নট জনসাধাৰণে যোনটো কয় সেইটোৱে তাতে একচেপ্ট কৰা হয় তাতে বাৰু এতিয়াও জনসংখ্যা কম সেইকাৰণে সেইটো পচিবল তাহাঁতৰ বেলেগ বেলেগ কেণ্টনমেণ্টত কিন্তু আমাৰ ইয়াতে এইটো ঠিক পচিবল নহয় কিন্তু মই আপোনাক কৈ আছিলোঁ হেৰি কথা ডেম'ক্ৰেটিক ডিচেন্ট্ৰেলাইজেশ্যনৰ কথা কৈছিলোঁ তাৰ ফলত কি ধৰণে আপোনাৰ সুশাসনৰ ব্যৱস্থাটো এতিয়া কিছু দূৰ এষ্টাব্লিছ কৰা হৈছে এনশ্যোৰ কৰা হৈছে আপুনি এটা বস্তু আমি সকলোৱে জানো যে গাঁও সভা যোনটো আছে গাঁও সভা আছে আৰু গাঁও সভাত সেই গাঁওখনৰ যিমান এডাল্ট মেম্বাৰ আছে তেওঁলোক সকলোৱে গৈ ভাগ ল'ব আছিলে গাঁও সভাৰ কিন্তু আজি কিছু বছৰলৈকে বেছি এক্টিভলি আছিলে যাৰ ঘৰে ঘৰে কিবা বিবাদ আছে সেইবিলাক যে মিটিং হয় তেওঁলোকে ধৰক গাঁৱৰ উন্নয়নমূলক কমিটি আছে উন্নয়নমূলক কামবিলাক তেওঁলোকে সেই গাঁও সভাৰ মিটিঙত ডিছকাছ কৰি ফাইনেলি ডিচিশ্যন এতিয়া এই গোটেই
ধৰক সেইটো ধৰক এইটো যিটো হয় পঞ্চায়ত ৰাজটো কিন্তু এটা ভাল হেৰি সেইটো খুব ডাঙৰ কামত এইটো খুব ডাঙৰ এটা মেকানিজম ডাঙৰ এটা পদক্ষেপ আৰু মানুহৰ মন বা মানুহক ওচৰৰ পৰা গোটেই কথাখিনি বুজি ল'ব পাৰে তেওঁলোকে বুজি ল'ব জানি ল'ব পাৰে তেওঁলোকে নিজে শাসন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰে এই বস্তুটো আমাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে নতুন নহয় আমি ধৰক এই যেতিয়া গুপ্ত বা মৌৰ্য হেৰি যুগ আছিল সেই সময়ত আছিল তেওঁ সভা সমিতি বুলি আপোনাৰ হেৰি আছিল ফোৰাম আছিল আৰু সেই সভা সমিতি গাঁৱত আছিল সেই সভা সমিতিবিলাকত মানে সেই লোকসকল লগ হৈ তেওঁলোকে নিজৰ আগৰ কিছু ৰজাই তেনেকে ধৰক জনসাধাৰণৰ মতো লৈছিলে আৰু তেওঁলোকৰ লগত পথ প্ৰদৰ্শক যেনেকে ধৰক আমি চাণক্যৰ কথাটো ৰজা হেৰিয়ে চব মানিছিল আৰু তেওঁ এজন তেনেকুৱা চাণক্য আছিল যিয়ে দেশ ৰজাৰ আৰু প্ৰজাৰ হিতৰ কাৰণে কোনো স্বাৰ্থত পোৱা নাছিলে গতিকে সেই ব্যৱস্থাটো দেখিছিলো এতিয়া এটা বস্তু সলনি হৈছে চাণক্যবাদ বুলিলে চাণক্যবাদত সেইটো সিমান বেছি ধৰণে ৰিফ্লেক্ট হোৱা নাই আপুনি কোৱা কথাটো এটা বস্তু হ'ল মেকিয়াভেলি আমি যেতিয়া মধ্যযুগৰ পিছত আধুনিক যুগত ইউৰোপত যেতিয়া চাওঁ মেকিয়াভেলি আহিছিল মেকিয়াভেলি যি সময়ত আহিছিল ইউৰোপত ইটালীত স্পেচিয়েলি ইটালী সেই সময়ত চিভিল ৱাৰ হৈছিল টোটেলি ডিভাইডেড ইটালী 5খন নে 6খন নগৰ ৰাষ্ট্ৰ আছিল ইটালীত সকলোৰে মাজত যুদ্ধ সেই সময়ত তেওঁ কিছু তত্ত্ব তেওঁ হেৰি কৰিছিল ডেভেলপ কৰিছিল তাৰে এটা তত্ত্বত তেওঁ কৈছিল যে সদায় ৰজা যোনবিলাক থাকিব ৰজাবিলাকে সদায় সিংহ আৰু শিয়ালৰ চৰিত্ৰৰ কম্বিনেশ্যন হ'ব লাগিব কি কাৰণে কৈছিল তাৰ কাৰণ আছে তেওঁ কৈছে যে ৰজাই যেতিয়া প্ৰয়োজন হয় তেতিয়া সিংহৰ নিচিনাকে শাসন কৰিব আৰু যেতিয়া প্ৰয়োজন হয় শিয়ালৰ নিচিনাকে যিটো চালাকি আছে সেই চালাকিৰেও শাসন কৰিব কূটনীতিটো সেইফালৰ পৰা তেওঁ পাৱাৰটো সেই ধৰণে কৈছিল আৰু তেওঁ কৈছিল সেইটো খুব ইণ্টাৰেষ্টিং তেওঁ কৈছিল যে ৰজা আচলতে যোনটো কনভেনশ্যনেল মৰেলিটি আছে কনভেনশ্যনেল মৰেলিটি আপুনি এতিয়া মৰেলিটি কথা কিবা কিবি আপুনি আলোচনা কৰে আপুনি প্ৰেক্টিছো কৰে এথিক্সৰ কথা প্ৰেক্টিছ কৰে কিছু কনভেনশ্যনেল এথিক্স আছে কনভেনশ্যনেল মৰেলিটি বুলি কওঁ সদায় সঁচা কথা ক'ব কাকো হত্যা নকৰিব চুৰ নকৰিব বেয়া কাম নকৰিব সাধাৰণ কনভেনশ্যনেল মৰেলিটি চেন্স অফ মৰেলিটি মেকিয়াভেলিয়ে কৈছিল যে সদায় ৰজাই এটা ডুৱেল ষ্টেণ্ডাৰ্ড অফ মৰেলিটি ৰাখিব লাগিব ৰজাৰ মৰেলিটিটো বেলেগ হ'ব লাগিব তাতে ৰজাই প্ৰজাৰ আগত দেখুৱাব লাগিব যে তেওঁ যিখিনি কনভেনশ্যনেল মৰেলিটি আছে সেইখিনি তেওঁ বিশ্বাস কৰে আৰু তেওঁ সদায় প্ৰজাৰ ওপৰত তেওঁ সদায় ইম্প'জ কৰিব যাতে কনভেনশ্যনেল মৰেলিটি প্ৰজাসকলে যাতে ফ'ল' কৰে মানি চলে এজন প্ৰজাই অন্য প্ৰজাজনক যাতে হত্যা কেতিয়াও নকৰে বা চুৰ কেতিয়াও নকৰে বা কাৰো প্ৰপাৰ্টি কেতিয়াও ধ্বংস নকৰে কিন্তু তেওঁ একে সময়তে তেওঁ কৈছিল মেকিয়াভেলিয়ে কিন্তু ৰজাজনে কিন্তু সেই কনভেনশ্যনেল মৰেলিটি মানিব নালাগে যদি মানিব পাৰে ভাল স্তৰলৈকে মানিব পাৰে ভাল কিন্তু এটা স্তৰৰ পিছত কনভেনশ্যনেল মৰেলিটি আৰু মানিব দৰকাৰ নাই ৰজাই ইচ্ছা কৰিলে মানুহ হত্যাও কৰিব পাৰিব ৰজাই ইচ্ছা কৰিলে একদম ডাঙৰ কথা প্ৰপাৰ্টি ধ্বংসও কৰিব পাৰিব কিন্তু ৰাষ্ট্ৰৰ স্বাৰ্থ যদি ৰাষ্ট্ৰৰ স্বাৰ্থই বিচাৰে যে মানুহক মাৰিব লাগে হত্যা কৰিব লাগে হত্যা কৰক সেই ধৰণৰ তেওঁ ডুৱেল ষ্টেণ্ডাৰ্ড অফ মৰেলিটি সেইটো ৰাষ্ট্ৰ
নিৰাপত্তাৰ খাতিৰত এক্সাক্টলি তেওঁৰ মানে এইটো বৰ ডাঙৰ গুৰুত্বপূৰ্ণ কথা আছিল তেওঁৰ মেকিয়াভেলিৰ যে ৰাষ্ট্ৰ ব্যৱস্থাটো কেনেকৈ প্ৰিজাৰ্ভ কৰা যায় কেনেকৈ নিৰাপত্তা দিব পাৰি সেইকাৰণে আমি ধৰক যুদ্ধ আমি বিচাৰিব লগা বাধ্য হওঁ যেতিয়া আমাৰ নিজৰ দেশৰ যেতিয়া নিৰাপত্তা যেতিয়া ভাবুকি হ'ব তেতিয়া সেই ধৰণৰ আপুনি কনভেনশ্যনেল মৰেলিটিৰ পৰা ফালৰি কাটি গৈ আপুনি এনেকুৱা ধৰণৰ কাৰ্য কৰিব পাৰে ধৰ্মযুদ্ধ হৈছিলে ধৰক বা তেনেকুৱা ৰাষ্ট্ৰ বচাব এতিয়া সেইকাৰণে মেকিয়াভেলি এটা কথা কৈছিল খুব ইণ্টাৰেষ্টিং তেওঁ কৈছিল যে এণ্ড জাষ্টিফাইজ দ্য মিনছ মানে আপোনাৰ যোনটো বস্তু আহিব শেষ ফলাফল যোনটো আহিব সেইটোৱে আপুনি কি ধৰণৰ মেথড ব্যৱহাৰ কৰিলে সেই ফলাফলটো পাবৰ কাৰণে সেই মেথডটো লগা হ'লে যিমানেই বেয়া নহওক সেইটো জাষ্টিফাই কৰক আচ্ছা 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 আপুনি সেইকাৰণে ইউ কেন ডু এনিথিং আপুনি হত্যাত যাওক সেইকাৰণে ধৰক আমি পলিটিকেল যিবিলাক আছে এতিয়া আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ তেওঁলোকে সেই হয়তো এতিয়া বেছিকৈ ইণ্ডিভিজুৱেল স্বাৰ্থত কৰে কিন্তু আমি সেই ৰাষ্ট্ৰৰ স্বাৰ্থত কিন্তু হয় দেখিছোঁ ৰাষ্ট্ৰৰ স্বাৰ্থত হয় আৰু তেনেকুৱা ইতিহাস আছে আপোনাৰ যদি আপুনি হিটলাৰৰ কথাটোৱে আপুনি যদি হিটলাৰৰ আনিব পাৰোঁ আমি হয় হয় আপুনি যদি গান্ধীৰ চাই গান্ধী কিন্তু was vehemently opposed against this idea of Machiavelli গান্ধীয়ে কৈছিল যে মিনছটো ভাল হ'ব লাগিব তেহে এণ্ডছটো ভাল হ'ব যদি মিনছটো বেয়া হয় এণ্ড ভাল হ'লেও দ্যাট ইজ নট একচেপ্টেবল সেইটো গান্ধীয়ে কৈছিল এতিয়া এই আপুনি আমাৰ ইণ্ডিয়াতে আকৌ নেতাজী আছিলে ধৰক নেতাজীৰ বস্তুটো বেলেগ আছিল নেতাজী হয়তো মেকিয়াভেলিয়ান আছিল আৰু সেইকাৰণেও কিছুমানে তেনেকৈ কয় যদিহে বোলে অকল গান্ধীৰ আদৰ্শতে হ'ল আমি হয়তো স্বাধীন দেৰিকৈ হ'লো হয় বা সেইটো হ'ব পাৰে কিন্তু নেতাজীৰ এগ্ৰেছিভ হ'ব পাৰে হয় 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 কিন্তু এইখিনিতে আপুনি এটা বস্তু চাওক এতিয়াও আমাৰ ৰাষ্ট্ৰ ব্যৱস্থাত বা শাসকসকলৰ মাজতো মেকিয়াভেলিয়ান আছে বহুত মেকিয়াভেলিয়ান আছে আৰু তেওঁলোকক মেকিয়াভেলিয়ান বুলি কোৱা হয় তেওঁলোকে মানে দে ডোন্ট বদাৰ এবাউট দ্য মিনছ তেওঁলোকৰ এণ্ডটো শেষটো ভাল হ'ব লাগিব শেষ ফলাফলটো ভাল হ'ব লাগিব মিনছটো যিয়ে এডপ্ট নকৰোঁ সেইটো ধৰণৰ এই মেকিয়াভেলি আচলতে এনেকুৱা এজন ব্যক্তি তেওঁ ডিপ্ল'মেট আছিল মেকিয়াভেলি ডিপ্ল'মেট আছিল ইটালীৰ তেওঁ মেকিয়াভেলিয়ে আপোনাৰ এই ইটালীক ইউনাইটেড কৰিব খুজিছিল আৰু ইটালী ষ্ট্ৰং মানে এটা মানে যাতে প্ৰিজাৰ্ভ কৰিব পাৰি গোটেই ষ্টেটখনক সেইটো কাৰণে তেওঁ কৰিছিল গতিকে ফৰ হিম দ্য প্ৰিজাৰ্ভেশ্যন অফ দ্য ষ্টেট ৱাজ দ্য মেইন objective that was the priority preservation of the state এতিয়া এই ৰুলাৰৰ দায়িত্ব প্ৰধান দায়িত্ব মেকিয়াভেলি সেইটোৱে কৈছিল যে এইটো কিন্তু হেৰিও কৈছে আপোনাৰ আমাৰ চাণক্যও কৈছে যে ৰুলাৰৰ প্ৰধান দায়িত্ব হ'ল ৰাষ্ট্ৰ ব্যৱস্থাটোক শক্তিশালী কৰা ৰাষ্ট্ৰ ব্যৱস্থাটোক প্ৰিজাৰ্ভ কৰা কাৰণ সাধাৰণ জনতাইটো একো কৰিব নোৱাৰে কি কৰিব এতিয়া ধৰক যুদ্ধখনত আমি ইম'চনেলি বহুত কথা ক'ব পাৰোঁ এগেইনষ্ট পাকিস্তান হওক বা কোনোবা বেলেগ হেৰিয়াত কিন্তু গোটেই ষ্টেপটো ল'ব লাগিব ৰাষ্ট্ৰই বহুত বহুত ধন্যবাদ ছাৰ থেংক ইউ আমি হিউমেনিটিৰ কথা পাতিলোঁ আপোনাৰে বিষয় আৰু ছ'চিয়েল কথাখিনিও পাতিলোঁ সেইটো আপোনাৰে বিষয় ৰাজনীতিৰ কথাখিনিও আপুনি বহুত ধুনীয়াকৈ বুজাই দিলে আৰু পিছত কেতিয়াবা আপোনাৰ লগত কথা পাতিম ছাৰ ডেফিনেটলি আপুনি ভালে থাকক আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ থেংক ইউ